নমস্কাৰ আজি অকণমান জ্যোতিষ বিজ্ঞানৰ কথা জ্যোতিষ বিজ্ঞান বুলি কৈ লৈছো কাৰণ বিজ্ঞান বুলি মানুহে প্ৰচাৰ কৰি ফুলেতো আমি সেই জ্যোতিষ বিজ্ঞানৰ কথা আজি আমি আলোচনা কৰিম কিনো জ্যোতিষ বিজ্ঞান নে সঁচাকে বিজ্ঞান হয় নে নহয় এই কথাটো আমি বুজিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে দেখিলে অলপতে হৈ যোৱা সূৰ্য গ্ৰহণৰ সময়তো জ্যোতিষী বিলাকে বিভিন্ন ধৰণৰ কথা কৈছে কৰোণাৰ সময়তো কৈছে এগৰাকী জ্যোতিষীয়েতো কৰোণা কোনদিনা শেষ হ'ব কোনদিনা যাব এইবিলাক কথা কৈ থাকোতে নিজে কৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব লগা হ'ল গতিকে এনেকুৱা এটা সময়ত আকৌ এবাৰ জ্যোতিষীৰ কথা জ্যোতিষ শাস্ত্ৰৰ কথা আমি অকণমান বুজাটো দৰকাৰ মই এটা লেখা লিখিছিলো আগতে মই সেই লিখা কথাখিনিকে মই কম আপোনালোকক বেলেগকে খবৰ নতুনকে আৰু বেলেগ কথা কোৱা না দৰকাৰ হোৱা নাই কাৰণ এই যিখিনি কথা মই লিখিছিলো আজিৰ পৰা এবছৰ দুবছৰ মান আগতে সেই একেখিনি কথা এতিয়া প্ৰাসংগিক হৈ আছে এতিয়া জ্যোতিষ শাস্ত্ৰনো আৰম্ভ কেনেকে হ'ল কি হ'ল সেই সম্পৰ্কে আমি অকমান বুজা দৰকাৰ আমি জানো যে মানুহবিলাকৰ এটা চিন্তা কৰিব পৰা শক্তি আছে মানুহে প্ৰশ্ন কৰিব পাৰে মানুহে চিন্তা কৰিব পাৰে মানুহে কল্পনা কৰিব পাৰে আৰু এই কথাবিলাকৰ কাৰণে মানুহ আন প্ৰাণীবিলাকতকে বেলেগ এই কথাটোৱে তাৰ মানে মানুহবিলাকৰ এই যে বিশেষ গুণটো আছে চিন্তা কৰিব পৰা কল্পনা কৰিব পৰা বা কথাবিলাক প্ৰশ্ন কৰিব পৰা এই গুণটোৰ কাৰণে মানুহবিলাক বেলেগ প্ৰাণীতকে শ্ৰেষ্ঠ বুলি মানে প্ৰতিপন্ন হৈছে আৰু সেই গুণটোৰ কাৰণে মানে মানুহৰ সেই গুণটো বেসিক্যালি আৰু কি অনুসন্ধিৎসা এটা জিজ্ঞাসা মানুহৰ কিউৰিয়চিটি আছে আৰু সেই কিউৰিয়চিটিৰ কাৰণে যিবিলাক মানুহে কথাবিলাক জানিবলৈ চিন্তা কৰে বা চেষ্টা কৰে সেই মানুহবিলাকেই মানৱ সভ্যতাটোক আগুৱাই লৈ আহিছে এটা পৃথিৱীৰ আৰম্ভণিতে যেতিয়া মানুহৰ একদম আজিৰ পৰা ধৰক ৪-৫ বছৰ আগতে যিখিনি সময়ত সমাজ ইমান আগবঢ়া নাছিলে বিজ্ঞান চিজ্ঞান তেনেকে নাছিলে সেইখিনি সময়ত বেছিভাগ মানুহেতো আৰু নিজৰ খোৱা লোৱা খোৱা আৰু খোৱা এই দুটা কাম খাব লাগে আৰু ভালকে শুব লাগে এই দুটা কামতে তেওঁলোক ব্যস্ত আছিলে কিন্তু এনেকুৱা মানুহ তেতিয়াও আছিলে যিবিলাকে ধৰক চিন্তা কৰিছিলে দুনিয়া পৃথিৱীখনৰ বিষয়ে বা নিজৰ চাৰিওফালে থকা যিবিলাক বস্তু বাহিনী আছে সেইবিলাকৰ ঘটনা পৰিঘটনা যিবিলাক আছে সেইবিলাকনো কিয় হয় কেনেকে হয় সেই বিষয়ে ভাবিবলৈ তেওঁলোক অন্ততঃ আৰম্ভ কৰিছিলে বা চেষ্টা কৰিছিলে বুজিবলৈকে তো ৰাতিৰ আকাশত যেতিয়া তেওঁলোকে শুই থাকে তেতিয়া যেতিয়া আকাশখনৰ ফালে তেওঁলোকে চাই আকাশখনত যেতিয়া দেখা পায় বিভিন্ন ধৰণৰ জোন তৰা মানে ধুনীয়াকে জ্বলি থাকে কেতিয়াবা জোন ওলাই কেতিয়াবা নোলাই কেতিয়াবা ফুল জোন ওলাই কেতিয়াবা আধা কাচি জোন ওলাই হা যোনটো এনেকে ঘূৰি ফুৰে আকাশখনত ইফালৰ পৰা সিফালে এইবিলাক যেতিয়া দেখে তেওঁলোকৰ কিউৰিয়চিটিটো বাঢ়ে কি ধৰণৰ বস্তু আমিও যদি আকাশখনলৈকে চাওঁ আমাৰ কি ধুনীয়া লাগে আকাশখনলৈ চাই পেলাই আমি ক'ৰবাত হেৰাই যাওঁ আকাশখনলৈ চাই থাকিলে কাৰণ আকাশখনটো আৰু ইনফাইনাইট অনন্ত মানে তাৰ কোনো অসীম মানে তাৰ কোনো সীমা নাই গতিকে সেই অসীম আকাশখনলৈকে আমি চাই থাকিলে আমি হেৰাই যাম আচলতে আজিও হেৰাই যাম তেতিয়াতো মানুহৰ হাততো একো জ্ঞানেই নাছিলে আকাশখন সম্পৰ্কে তেতিয়া তেওঁলোকৰ কেনেকুৱা অৱস্থা হৈছিলে ভাবকচোন এবাৰ সেই মানুহবিলাকে সেইবিলাক চাই পেলাই আচৰিত হৈছিলে ভাবিছিলে কি বস্তু এইবিলাক তিৰবিৰাই জ্বলি আছে দিনত হলে সূৰ্যটো যেতিয়া আহে তেতিয়া সেইবিলাক দেখা নাপায় ভালকে ৰাতি আকৌ কি ধুনীয়াকে জ্বলি থাকে সূৰ্যটো আকৌ এনেকুৱা এটা বস্তু যে ইফালে ওলাই সেইফালে আকৌ বেলেগ এটা ফালে তেওঁ সূৰ্যটো ডুব যায় আকৌ নেক্সট দিনা বেলেগ সেই একেটা ফালৰ পৰা আকৌ ওলাই আকৌ সেই বেলেগ এটা ফালত গৈ ডুব যায় তো এই ধৰণৰ যিবিলাক মানে প্ৰক্ৰিয়া চলি আছে সেইবিলাক দেখি তেওঁলোক ডেফিনেটলি আচৰিত হৈছে আৰু এই আচৰিত হৈ পেলাই এই আচৰিত হোৱা বস্তুবিলাকনো কি সেইবিলাক বুজিবলৈ চেষ্টা কৰি পেলাই আচলতে লাহে লাহে মানুহে কিছুমান বিদ্যা বা কিছুমান জ্ঞান বিকশিত কৰিছিলে জ্যোতিষ শাস্ত্ৰ আচলতে তেনেকেই আৰম্ভ হৈছিলে এটা সময়ত মানে যেতিয়া খালী চকুৰে তেওঁলোকে আকাশখনত দেখিছে তাত গ্ৰহ তৰাবিলাক দেখিছে সেইবিলাক আচলতে গ্ৰহ নে নক্ষত্ৰ সেইটো তেওঁলোকে নাজানে দেখিছে আৰু কিবা বস্তু জ্বলি আছে তেওঁলোকে আকাশত আৰু সিহঁতে চলা ফুৰা কৰে কেতিয়াবা কিছুমান বস্তুটো লৰচৰ কৰেতো আকাশত তো সেইবিলাক দেখি পেলাই তেওঁলোকে মানে ভাবিছে কি বস্তু তাৰপাছত সহজভাৱে তেওঁলোকৰ উত্তৰটো আছে এইবিলাক কিছুমান অলৌকিক বস্তু হ'ব বা কিছুমান দৈবিক শক্তিৰ ফলত চাগে এইবিলাক এনেকে ঘূৰা ফুৰা কৰি আছে বা ইহঁতৰ চাগে কিছুমান বেলেগ ধৰণৰ শক্তি আছে যিবিলাক শক্তিয়ে আমাক হয়তো কিবা প্ৰভাৱ পেলাব পাৰে এইখন পৃথিৱীত আমি য'ত আছো কাৰণ মানুহবিলাকে দেখিছে যে তাহাঁতৰ কাৰোবাৰ বেমাৰ হয় কোনোবা মানুহ অকালতে মৰে তাৰপিছত দেখে যে ভূমিকম্প হয় এইখন পৃথিৱীত বৰষুণ হয় ধুমুহা আহে চুনামি আহে বজ্ৰপাত পৰে তাৰপাছত ক'ৰবাতো আগ্নেয়গিৰি উদগিৰণ হয় কেতিয়াবা অতি ঠাণ্ডা পৰে কেতিয়াবা মানে অতিপাত গৰম পৰে তাৰপিছত মানুহৰতো এইবিলাক আছে কোনোবাই চিকাৰ কৰিবলৈ যায় চিকাৰ কৰাত কোনোবা সফল হয় কোনোবা বিফল হয়
আকৌ অসুখ বিসুখ বিলাকতো মই ক'লোৱে সেইবিলাক আছে গতিকে এইবিলাকৰ কাৰণ কি তেওঁলোকে তেতিয়া গম পোৱা নাছিলে এইবিলাক যে ঘটি আছে জীৱনত তো সেইকাৰণে কিছুমান যিবিলাক মানুহে আকাশলৈ চাই আছিলে আৰু তেওঁলোকে এইটো দেখিলে যে পৃথিৱীখনত তেওঁলোকৰ চাৰিওফালে যি ধৰণৰ ঘটনাবিলাক ঘটি আছে সেই ঘটনাবিলাকৰ কাৰণ কি তেওঁলোকে যেতিয়া বুজি নাপালে সেই কাৰণবিলাকক বুজি নোপোৱা কাৰণবিলাকক ফাইনেলি তেওঁলোকে এটা অলৌকিক শক্তিৰ মহিমা বুলি তেওঁলোকে নামাকৰণ কৰিলে বা তেওঁলোকে ভাবিবলৈ ল'লে এতিয়া পৃথিৱীত ঘটা ঘটনাবিলাক তেওঁলোকে ভালকে বুজি পোৱা নাই আকাশলৈ চাই আকাশতো কিবা কিবি বস্তুবিলাক আছে সেইবিলাকো কি আচলতে তেওঁলোকে ভালকে বুজি পোৱা নাই এই বুজি নোপোৱা দুটা বস্তু লগ লগাই তেওঁলোকে যিহেতু অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰিবলৈ ল'লে কিবা এনেকুৱা ধৰণৰ দৈবিক শক্তি বা অলৌকিক শক্তি আছে সেই শক্তিবিলাক একেই বুলি ভাবি তেওঁলোকে মানে একেই অলৌকিক শক্তিয়ে সেই আকাশত তৰা চৰাবিলাক বনাইছে বা একেই অলৌকিক শক্তি পৃথিৱীত এইবিলাক ঘটনা মানে ঘটাই আছে বা এই যে আকাশত যিবিলাক আছে অলৌকিক শক্তিৰ ফলত যিবিলাক তৰা চৰা আছে বা গ্ৰহ আছে জোন আছে বা কিবা আছে সেইবিলাকেই বোধহয় আমাৰ পৃথিৱীখনত এই ধৰণৰ যিবিলাক ঘটনা ঘটিছে শীত তাপ বতাহ বৰষুণ ভূমিকম্প এইবিলাক বোধহয় তেওঁলোকে তাত প্ৰভাৱ বিস্তাৰ কৰি আছে তেনেকে তেওঁলোকে ভাবিবলৈ ল'লে বিশ্বাস কৰিবলৈ ল'লে এইটো একদম আৰম্ভণিতে মানে সমাজ সভ্যতা যেতিয়া লাহে লাহে বিকশিত হবলৈ ধৰিছিল তেতিয়াই গতিকে যিহেতু তেওঁলোকে এতিয়া বিশ্বাস কৰি ল'লে যে অলৌকিক শক্তি আছে বা দৈবিক শক্তি আছে গতিকে তেওঁলোকে আৰু কি ভাবিবলৈ ল'লে যে এই শক্তিটো যদি আমাৰ ওপৰত নাৰাজ হয় আমাৰ ওপৰত যদি খং কৰে তেতিয়াহ'লে আমাৰ জীৱনলৈ হয়তো দুখ আহিব বা এই ধৰণৰ যিবিলাক বিপদ বিঘিনি যিবিলাক আহে মানে ধৰক এই ভূমিকম্প হওক বা বজ্ৰপাত পৰে এই কথাবিলাক তাৰমানে ভাবিলে যে এই অলৌকিক শক্তিবিলাকে বা দৈবিক শক্তিবিলাকে যেতিয়া নাৰাজ হয় বা আকাশত থকা যিবিলাক গ্ৰহ নক্ষত্ৰ সিহঁত যেতিয়া নাৰাজ হয় তেতিয়া চাগে আমাৰ ওপৰত এনেকুৱা ধৰণৰ বেয়া ঘটনাবিলাক ঘটাই দিয়ে ইয়াত পৃথিৱীত গতিকে তাহাঁতক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে তাহাঁতৰ পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে মানুহে ওকে ভয়তে তাৰমানে হা ভয়তে যাতে এই ধৰণৰ বিপদবিলাক যাতে বিপদবিলাক নহয় এইবিলাক যাতে মানুহ চানুহ নমৰে সুৰক্ষিত থাকে সেইটো আশাতে সেইটো বিশ্বাসতে তেওঁলোকে তাহাঁতক পূজা কৰিবলৈ আৰম্ভ কৰিলে গতিকে তেনেকে সেই পূজাৰ মানে আৰম্ভণিটো হ'ল বা এই যে অলৌকিক শক্তিক বিশ্বাস কৰাৰ আৰম্ভণিটো তেনেকেই হ'ল তাৰপাছত পূজা কৰাৰ কথা বা কেতিয়া তাৰ লাহে লাহে কিছুমান আকৌ ধৰ্ম আহিব লাহে লাহে সেই ধৰ্মবিলাকৰ তেনেকে আচলতে আৰম্ভণিটো হ'ল গতিকে এই যে কলো এই যে মানে তেওঁলোকক অলৌকিক শক্তি বুলি যেতিয়া গ্ৰহ নক্ষত্ৰবিলাকক গ্ৰহ তেতিয়া নক্ষত্ৰ বুলি তেওঁলোকে নাজানে আচলতে সেইবিলাক আকাশত থকা কিবা বস্তু আৰু তেনেকেই ভাবে সেইটো কি বস্তু তেওঁলোকে নাজানে তাৰপিছত কোনোবাই তেওঁলোকক গ্ৰহ বুলি ক'লে কোনোবা আৰু চিন্তাশীল মানুহ যিবিলাক আছিলে তেতিয়া আৰু তথ্য বা প্ৰমাণ কৰিবৰ কাৰণেতো বস্তু মানে এক্সপেৰিমেণ্টেল কোনো ছেটআপ নাছিলে কোনো ইনষ্ট্ৰুমেণ্ট নাছিলেতো গতিকে খালী চকুৰে চাই পেলাই যিবিলাক মানুহক তেতিয়া দাৰ্শনিক বুলি কোৱা হৈছিলে আৰু তেনেকুৱা ধৰণৰ মানুহবিলাকে যিবিলাক অকমান চিন্তা ভাৱনা কৰে বা যিবিলাকে অকমান প্ৰশ্ন কৰি যেতিয়া পৃথিৱীখনক বা পৃথিৱীত ঘটি থকা ঘটনাবিলাকক মানুহৰ চাৰিওফালে ঘটি থকা ঘটনাবিলাকক যেতিয়া অকমান বুজিবলৈ চেষ্টা কৰে সেই বুজিবলৈ চেষ্টা কৰা বা এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰা মানুহখিনি তেতিয়া দাৰ্শনিক বুলি পৰিচিত আছিল গতিকে সেই মানুহবিলাকে এই কথাবিলাক তাৰমানে লাহে লাহে মানে এটা শ্বেপ দি আনিলে মানে এটা বিদ্যা হিচাপে শ্বেপত লৈ আহিলে ওকে প্ৰথমতে ভাবিলে যে এইবিলাক অলৌকিক শক্তি গতিকে অলৌকিক শক্তি যিহেতু সিহঁতে নাৰাজ হলে আমাৰ তাত বিপদ হব সিহঁতে যদি সন্তুষ্ট হৈ থাকে তেতিয়াহ'লে আমাক আশীৰ্বাদ দিব আমাৰ জীৱন ভালে যাব আমাৰ পৃথিৱীখন ঠিক ঠাক সুৰক্ষিত হৈ থাকিব এই ধৰণে যিটো বিশ্বাস হ'ল সেই বিশ্বাসৰ ফলত তেওঁলোকে পূজা অৰ্চনা কৰিলে ভয়তে অলৌকিক শক্তি গ্ৰহ নক্ষত্ৰবিলাকক সন্তুষ্ট ৰাখিবৰ কাৰণে আৰু তেনেকে আচলতে জ্যোতিষ বিদ্যা আৰম্ভ হ'ল তাৰমানে তেনেকে মানুহে বিশ্বাস কৰি ললে আৰু কিছুমান লাহে লাহে বিশ্বাস কৰা কথাবোৰ আৰু মানুহে মানুহৰ সেইটোৱে ভাল বস্তুটো যিবিলাক কথা বিশ্বাস কৰে এটা জেনেৰেশ্যনৰ পৰা নেক্সট এটা জেনেৰেশ্যনলৈকে বা এখন সমাজৰ পৰা আন এখন সমাজলৈকে সেইটো লাহে লাহে মানে হেৰি হৈ থাকে স্প্ৰেড হৈ গৈ থাকে তো বস্তুটো তো আৰু মই যে ক'লো দাৰ্শনিক বিলাক এটা শ্বেপ দিলে বুলি সেই শ্বেপ দিলে তাৰমানে তাহাঁতক এটা অকনমান চিষ্টেমেটিকেলি তাহাঁতক বস্তুবিলাকক তেওঁলোকে ভাবি থকা কথাবিলাকক বা বিশ্বাস কৰা কথাবিলাক অকমান চিষ্টেমেটিকেলি এৰেঞ্জ কৰিলে কৰাৰ পাছত তেনেকে আচলতে জ্যোতিষ বিদ্যা আৱিৰ্ভাৱ হৈছে প্ৰথমতে বেবিলনিয়ান সকলে আচলতে জ্যোতিষক বেছি ভালকে হেৰি আৰম্ভ কৰিছিলে সেইটো কাৰণে তেওঁলোকক জ্যোতিষৰ পিতৃ বুলি কোৱা হয় জ্যোতিষ শাস্ত্ৰৰ প্ৰায় আজি মানে খ্ৰীষ্টপূৰ্ব 2000 মান বছৰ মানে খ্ৰীষ্টপূৰ্বতে মানে যীশু খ্ৰীষ্টৰ জন্মৰ 2000 বছৰ আজিৰ পৰা ধৰক প্ৰায় 4000 মান বছৰ আগতে সেই বেবিলনত তাৰ মানে যিসকল সেই মানুহ আছিলে অকমান চিন্তা কৰা বা এনেকে ভাবা যিসকলক আমি পিছত জ্যোতিষী বুলি কৈছো আৰু সেই জ্যোতিষী বিলাকে বিশ্বাস কৰিছিল যে সূৰ্য চন্দ্ৰ বৃহস্পতি মংগল বুধ শনি আৰু শুক্ৰ এইকেইটা গ্ৰহই তাৰমানে তাতো নিজা কিছুমান শক্তি আছে এই গ্ৰহবিলাকৰ হা আৰু এই শক্তিবিলাকৰ সহায়ত তাহাঁতে মানে মানুহৰ জীৱনত বা পৃথিৱীখনত
তাহাতে মানে প্ৰভাৱ বিস্তাৰ কৰি থাকে তাহাতে মানে সেই শক্তিবিলাকৰ সহায়ত পৃথিৱীখন মানুহবিলাকক মানে পৰিচালন কৰি থাকে তেনেকে তেওঁলোকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই বিশ্বাসবিলাকৰ আচলতে কিছুমান ভিত্তি এনেকুৱা আছে যে তেওঁলোকে খালী চকুৰে যি দেখিছে আৰু খালী চকুৰে দেখি পেলাই তেওঁলোকে সেই অবজাৰভেশ্যনৰ ভিত্তিতে কিছুমান কথা বিশ্বাস কৰিবলৈ লৈছে গতিকে সেইটো প্ৰথম ইনিচিয়েলি সেই বস্তু অকনমান সাইন্টিফিকেলিয়ে মানে আৰম্ভ হৈছিলে তেনেকুৱা নহয় যে একদম টোটালি একদম তাত সায়েন্স নাছিলে বা সাইন্টিফিক যিটো মানে চিন্তাধাৰা সেইটো যে একদমেই নাছিল তেনেকুৱা নহয় সেইটো আছিলে সেইখিনি সময়ত যিমান লিমিটেশন আছিলতো তেওঁলোকৰ হাতত কোনো নতুন পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে বা ভালকে চাবৰ কাৰণে গ্ৰহ নক্ষত্ৰ কোনো ইনষ্ট্ৰুমেন্ট নাই এক্সপেৰিমেন্ট কৰিবৰ কাৰণে কোনো নাই একো বস্তু নাই গতিকে তেওঁলোকে আৰু খালী চকুৰে যি দেখে সেই দেখাৰ ভিত্তিতে আৰু ভাবি লোৱা কিবা এটা কথা আৰু ভাবি লোৱা কথাটোৱেই প্ৰচাৰ কৰি দিয়ে আৰু বেছিভাগ মানুহেতো আৰু নিজৰ খোৱা লোৱাতে মজগুল হৈ থাকে সব মানুহেতো আৰু এইবিলাক কথা বুজিবলৈ চেষ্টা নকৰে গতিকে যিজন অকমান চিন্তাশীল মানুহ বা অকনমান দাৰ্শনিক টাইপ মানুহ সেই মানুহে যিটো কথা বিশ্বাস কৰে সেই বিশ্বাস কৰা কথাটোৱে বেলেগক কৈ দিয়ে তেওঁলোকে চবে তেনেকে মানিবলৈ আৰম্ভ কৰে আৰু সিমানেই কথা আৰু এই কথাবিলাক মই যে ক'লো অবজাৰভেশ্যনৰ ভিত্তিতে হৈছিলে যেনেকে মংগল গ্ৰহটো দেখিবলৈ ৰঙা গতিকে ৰঙা কাৰণে তেওঁলোকে ভাবিছে যে এইটো একদম সাংঘাতিক যুদ্ধৰ লগত জড়িত হ'ব আগ্ৰাসন মানে খুব এনাৰ্জেটিক হ'ব বস্তুটো গতিকে মংগল গ্ৰহটোৰ প্ৰভাৱ তাৰমানে তেনেকুৱা যুদ্ধৰ লগত জড়িত হ'ব গতিকে মংগল গ্ৰহক যুদ্ধত যদি আমি জয় হ'ব লাগে তেতিয়া মংগল গ্ৰহক আমি সন্তুষ্ট কৰিব লাগিব তেতিয়া তেওঁলোকে তেনেকে ভাবিছিলে খালী চকুৰে যেতিয়া মংগল গ্ৰহটো তেওঁলোকে ৰঙা দেখে কিন্তু আজিৰ তাৰিখততো আমি বিজ্ঞানেতো প্ৰমাণ কৰি দিছে মানে হেৰিৰ সহায়ত মডাৰ্ণ হেৰিবিলাকৰ সহায়ত টেকনলজিৰ সহায়ত ইনষ্ট্ৰুমেন্টৰ সহায়ত বা মডাৰ্ণ যিবিলাক থিয়ৰী আছে এইবিলাকৰ সহায়ত ইতিমধ্যে বিজ্ঞানে সেইটো প্ৰমাণ কৰি দিছে যে তাত আইৰন অক্সাইড থাকে আইৰন মানে লোহাক আইৰন বুলি কোৱা হয় লোহাৰ আৰু অক্সিজেন যে গেছ আছে তাহাঁতৰ মাজত বিক্ৰিয়া হৈ পেলাই এটা আইৰন অক্সাইড হয় আৰু সেই আইৰন অক্সাইডৰ কালাৰটো ৰঙচুৱা মানে আপুনি সহজভাৱে চাব গ'লে সেই মামৰ যে ধৰে লোহাত সেই মামৰ ধৰাৰ কালাৰটো দেখিছে নহয় তেনেকুৱা সেইটো এটা মানে ৰঙচুৱা কালাৰ ঠিক তেনেকুৱা ধৰণৰ এটা ৰঙচুৱা কালাৰ হয় গতিকে তাত মানে হেৰিত মংগল গ্ৰহত সেই আইৰন অক্সাইড আছে কাৰণে সেইটো দেখিবলৈ ৰঙা তাতো বেলেগ আন কোনো কাৰণ নাই এতিয়া বিজ্ঞানে সেই কথাটো আৱিষ্কাৰ কৰিলে কিন্তু তেতিয়াতো আজিৰ পৰা 4000 বছৰ আগতে মানুহে এইটো জনা নাছিলে গতিকে তেওঁলোকে সেই ধৰণে বিশ্বাস কৰিছিলে আৰু আপোনালোকে এইটো কথা ভাবক এতিয়া গ্ৰহটোতো এতিয়া আমি আজিৰ তাৰিখত যদি আমি মহাকাশ বিজ্ঞান বা আমি যদি ধৰক এষ্ট্ৰ ফিজিক্সৰ কথা অকমান জানো আমি জানো যে এতিয়া আমাৰ সৌৰজগতখনতেই এইকেইটা যিকেইটা গ্ৰহৰ কথা ক'লো তাৰ উপৰি ইউৰেনাছ আৰু নেপচুন বুলি গ্ৰহ আছে এটা সময়তো প্লুটোকো গ্ৰহ বুলি ধৰা হৈছিলে এতিয়া তাৰপিছত বাৰু প্লুটো গ্ৰহ নহয় বুলি প্ৰমাণ হ'ল এতিয়া ইউৰেনাছ বা নেপচুনৰ কথা আৰু এই যে বৃহস্পতি গ্ৰহ আছে তাৰতো উপগ্ৰহও আছে বা বিভিন্ন গ্ৰহবিলাকৰ সেই উপগ্ৰহ বা আন যিবিলাক গ্ৰহ আছে যিবিলাক আৱিষ্কাৰ হোৱা নাছিলে কিন্তু তেতিয়া 4000 বছৰ আগতে কিন্তু সেইবিলাক আছিলে বা আছে এতিয়া সেই গ্ৰহবিলাকেনো মানুহৰ জীৱনত বা পৃথিৱীত কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বুলি তেওঁলোকে নাভাবিলে কাৰণ নাভাবিলে এইটো কাৰণে কাৰণ তেওঁলোকে জানাই নাছিলে যে কেইটা গ্ৰহ বা এনেকুৱা ধৰণৰ উপগ্ৰহ আছে কাৰণ খালী চকুৰে তেওঁলোকে সেইকেইটা দেখি পোৱা নাই বা ধৰিব পৰা নাই গতিকে যিহেতু জানা নাছিলে আৰু বেলেগ গ্ৰহ আছে বুলি গতিকে তাহাঁতৰ আৰু প্ৰভাৱ পেলাব পাৰে বুলি কিয় ভাবিব সেইটো কাৰণে জ্যোতিষ শাস্ত্ৰত আপুনি নেপচুনৰ কথা বা ইউৰেনাছৰ কথা আপুনি নাপায় বা বেলেগ গ্ৰহবিলাকৰ উপগ্ৰহ যিবিলাক আছে সেই উপগ্ৰহবিলাকৰ কথা নাপায় অকল জোন বেলি আৰু এই যিকেইটা গ্ৰহ ক'লো মই বৃহস্পতি মংগল বুধ শনি শুক্ৰ আৰু ভাৰততো আমাৰ ৰাহু কেতু বুলিও এটা আছে ৰাহু কেতু বুলিও দুটা বস্তু আছে গতিকে 9টা কিন্তু ৰাহু কেতুটো কোনো অস্তিত্ব নাই বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে আৰু সূৰ্যকো তেওঁলোকে মই যে ক'লো অলপ আগতে তেওঁলোকে নক্ষত্ৰ কি গ্ৰহ কি এইবিলাক নাজানে বা নুবুজে কাৰণ তেতিয়া আৰু একে ধৰণৰ গ্ৰহ বুলি ভাবি থৈ দিছিলে আৰু সেনেকুৱা আছিলে তেতিয়া আৰম্ভণিতে গতিকে সেয়া তাৰমানে যিখিনি কথালৈকে তেওঁলোকে জানিছিলে সেইখিনিকে মানে সেই অবজাৰভেশ্যনৰ ভিত্তিতে সেইখিনিৰ ওপৰতে তেওঁলোকে কিবা এটা বিশ্বাস কৰি পেলাই কিবা এটা তাৰমানে এটা বিদ্যা ডেভেলপ কৰিছে যিটো জ্যোতিষ বিদ্যা তাৰ সহায়ত কিবা কিবি কথাবিলাক এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰে সিমানেই আৰু সেইটোৱে জ্যোতিষ বিদ্যা আছিল কিন্তু সেই জ্যোতিষ বিদ্যা লাহে লাহে এতিয়া পপুলাৰ হ'ল সমাজত কাৰণ বেলেগতো আৰু সায়েন্স নাছিলে কাৰণে জ্যোতিষ বিদ্যা পপুলাৰ হ'ল সেইটো সময়ত তাৰপাছত তেতিয়াতো আৰু যুদ্ধ বিগ্ৰহ চলিছিলে গতিকে যুদ্ধ বিগ্ৰহ হলেতো আৰু মানুহৰ মানে এই বিশ্বাসবিলাক যিবিলাকক আমি অন্ধবিশ্বাস বুলি কওঁ সেইবিলাকতো অকণ বেছি হয় কাৰণ শক্তি লাগে শক্তিৰ কাৰণে পূজা কৰে শত্ৰুক পৰাস্ত কৰিব যাতে পাৰে তেনেকুৱা ধৰণৰ কাৰণে এই হেৰিবিলাকৰ কাৰণে জ্যোতিষ বিদ্যাৰ ওপৰত মানে ভৰসাটো আৰু বেছি হৈ গ'ল মানে জ্যোতিষ বিদ্যাই সঁচা মিছা যিয়ে নকৰক কিন্তু তাহাঁতৰ যুদ্ধলৈ যোৱাৰ আগতে অন্ততঃ সেই বস্তুটো মানাৰ মানে এটা টেন্ডেঞ্চি আহি গ'ল আৰু সেইখিনি সময়ত জ্যোতিষ মানে যিবিলাক জ্যোতিষী আছিলে জ্যোতিষীবিলাকক সেই ৰজাবিলাকে আকৌ ৰাজসভাত ৰাখিছিলে সেইটো কাৰণে বিশ্বাস কৰি যে জ্যোতিষীয়ে চাই কব কেতিয়া ক'ত আক্ৰমণ কৰিব বা নকৰিব
কোনদিনা যুদ্ধ কৰিলে ভাল হ'ব বা নকৰিব, এই ধৰণৰ কথাবিলাক আছে। আপোনালোকে দেখিছে এতিয়া ৰিচেণ্টলি যিখন এই হেৰিখন দেখিছে আপোনাৰ কি কয় এইখন বাহুবলী চিনেমাখনত যিটো কাহিনী তাত দেখিছে নহয়, তাত আছে তেনেকুৱা জ্যোতিষী মানুহ যাহাতে চাই কয় কোনদিনা কি কৰিব লাগে। আনকি সেই যে যুদ্ধৰ আগে আগে তেওঁলোকে বলিও দিয়ে, সেইটো তাৰমানে তেওঁলোকৰ বিশ্বাস আছিলে। যুদ্ধৰ আগে আগে যদি মানে তেজাল যদি এটা ডাঙৰ মহ বলি দিয়া হয়, তেতিয়াহ'লে যুদ্ধত মানে জয়ী হ'ব, এনেকুৱা ধৰণৰ তেওঁলোকৰ বিশ্বাস আছিলে। মানে সেই বাহুবলী চিনেমাখন দেখুওৱা হৈছে। তো সেইটো তাৰমানে আগৰ সমাজখনত, সেই ৰজা মহাৰাজাৰ সমাজখন তেনেকুৱা ধৰণৰ বিশ্বাস আছিলে। জ্যোতিষীয়ে সেই বিশ্বাসটো দেখুৱাই দিছিলে, কাৰণ জ্যোতিষী বিলাকতো মোটামুটি এক ধৰণৰ দাৰ্শনিকে আছিলে সেইখিনি সময়ত। আৰু সেইকাৰণে তেওঁলোকে মানে হেৰিত ৰাজসভাত স্থান পাইছিলে। আৰু গতিকে ৰজাই যেতিয়া মানে আৰু সেইখিনি সময়ত ৰজাই মানিলেতো আৰু প্ৰজাই মানিবই লাগিব। তো এনেকুৱা ধৰণে মানে জ্যোতিষ বিদ্যাই মানে প্ৰতিষ্ঠা লাভ কৰিছিল সেইখিনি সময়ত। তো বেবিলনৰ পাছত গ্ৰীক, ৰোমান, তাৰপিছত আমাৰ আৰবত, আমাৰ ভাৰতত, এই গোটেইবিলাকত জ্যোতিষ বিদ্যাৰ চৰ্চা আছিল। আপুনি যদি চাই মানে পুৰণা যিমান সভ্যতা আছে, যিবিলাক পুৰণা সভ্যতা আছে, সকলোতে মানে একে ধৰণেই এই জ্যোতিষ বিদ্যাটো আৰম্ভ হৈছিলে, একে ধৰণে। কাৰণ মানুহেতো একে ধৰণেই চিন্তা কৰিবলৈ আৰম্ভ কৰিব। তো একে ধৰণে সেই বিদ্যাবিলাক আৰম্ভ হৈছিলে। আৰু সেই চবতে এনেকুৱা ৰাজ্য আছিলে, সম্ৰাট আছিলে বা ৰজা আছিলে, সেই ৰজাবিলাকে জ্যোতিষীক বৰপিৰা পাৰি দিছিলে। গতিকে জ্যোতিষী বহি পেলাই হেৰি কৰিব পাৰিছিলে ভালকে, মানে নিজকো প্ৰতিষ্ঠা কৰিব পাৰিছিলে পিছত, আৰু নিজৰ কাম কাজ বিলাক জ্যোতিষ চৰ্চাটো ভালকে কৰি চলাই যাব পাৰিছিলে আৰু। সেইটো কাৰণে তাৰমানে সেইখিনি সময়ত সাংঘাতিক জ্যোতিষীৰ প্ৰভাৱ আছিলে, সাংঘাতিক শক্তিশালী আছিলে তাহাঁতৰ প্ৰভাৱ। কিন্তু সময় এতিয়া লাহে লাহে সলনি হৈছে নহয় জানো? লাহে লাহে সলনি হ'ল, লাহে লাহে নতুন নতুন যন্ত্ৰ পাতিৰো লাহে লাহে আৱিষ্কাৰ হ'ল। আৰু যেতিয়া দূৰবীনৰ আৱিষ্কাৰ হ'ল, দূৰবীনৰ আৱিষ্কাৰ হোৱাৰ পাছততো আৰু এটা ডাঙৰ চেঞ্জ আহি গ'ল গোটেই মানে হেৰিত। কাৰণ দূৰবীন আৱিষ্কাৰ হোৱাৰ আগতে মানে সেইকাৰণে গেলিলিওৱে দূৰবীন আৱিষ্কাৰ কৰিছিল। তো মানে গেলিলিও মোটামুটি এটা হেৰি আছিলে। গেলিলিওৰ সেইকাৰণে সময়ৰ পৰা মানে বিজ্ঞানে এটা নতুন গতি পালে। সেইকাৰণে মডাৰ্ণ চাইন্স আচলতে গেলিলিওৰ সময়ৰ পৰা জন্ম হোৱা বুলি কোৱা হয়। মডাৰ্ণ চাইন্স মানে এইটোৱে যে এতিয়া তাৰমানে কথা এটা কোনোবাই প্ৰশ্ন এটা কৰি তাৰ উত্তৰটো নিজে কি বিশ্বাস কৰে সেইটো কৈ দিলেই নহব। তেওঁ কোৱা কথাটো প্ৰমাণ কৰি চাব লাগিব সঁচা হয়নে নহয়। আৰু তাৰ কাৰণে আমাৰ ইনষ্ট্ৰুমেণ্ট লাগিব, কিছুমান পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব। সেই তাৰমানে বস্তুটো যিটো আমি আধুনিক বিজ্ঞানৰ যিটো এতিয়া ফিলচফি, অৰ্থাৎ প্ৰমাণ কৰি পেলাই তথ্য প্ৰমাণৰ ভিত্তিতহে আমি কথা এটা মানি ল'ম। যোনেই নকওক, যিমান ডাঙৰ মানুহেই নকওক, তথ্য প্ৰমাণৰ ভিত্তিত যদি কথাটো সঁচা বুলি প্ৰমাণিত হয়, তেতিয়াহে আমি তাক মানি ল'ম। যদি নহয়, তেতিয়াহ'লে তাক আমি বাদ দি দিম। সেই যিটো ফিলচফি, সেই যিটো মেণ্টেলিটি, সেই বস্তুটো তাৰমানে গেলিলিওৰ সময়ৰ পৰা আহিলে। সেইটো কাৰণে মডাৰ্ণ চাইন্সৰ জন্ম তেতিয়া বুলি কোৱা হয়। তাৰ আগলৈকে মানুহে আৰু প্ৰমাণ চমান কৰিবলৈ, এক্সপেৰিমেন্ট কৰিবলৈ তেনেকুৱা হাতত একো নাছিলে, বা তেনেকুৱা মানুহে ভবাও নাছিলে তেনেকে ধৰণে চিন্তাবিদ বিলাকে, তেতিয়া যিবিলাক ফিলচফাৰ আছিলে। গতিকে যি কোনোবা ইয়াৰ আগৰ মানুহজনে যি কৈ গৈছে, ফিলচফাৰৰ জনৰ শিষ্য বিলাকে সেই কথাটোকেই প্ৰচাৰ কৰি চলিব। তাক আৰু মানে ভেৰিফাই কৰাৰ মানে কোনো কথা তেওঁলোকে কেতিয়াও ভবা নাছিলে, হা, গেলিলিওৰ আগৰ সময়লৈকে তাৰমানে। সেইটো কাৰণে এতিয়া গেলিলিওৰ সময়ত যেতিয়া দূৰবীন আৱিষ্কাৰ হ'ল, তাৰ পাছৰ পৰা মানে গোটেই বস্তুবিলাক চেঞ্জ হ'ল। তাৰ পাছৰ পৰা আচলতে সেই জ্যোতিষ বিদ্যাও লাহে লাহে এটা বেলেগ ধৰণে গতি পাব, আৰু আমাৰ বিজ্ঞানে এটা বেলেগ ধৰণে গতি পাব। সেইটো আমি অকমান পিছত গম পাম। তো যেতিয়া মানে দূৰবীন আৱিষ্কাৰ হ'ল, তেতিয়াহ'লে দূৰবীনৰ সহায়তটো গ্ৰহ নক্ষত্ৰবিলাক এতিয়া ভালকে চাব পৰা হ'ল। যিবিলাক বস্তু খালী চকুৰে দেখা পোৱা নগৈছিল আগতে, যিবিলাক গ্ৰহ নক্ষত্ৰ, দূৰবীনৰ সেইবিলাক দেখা পোৱা গ'ল টেলিস্কোপেৰে চাই দেখিলে যে আকাশত আৰু কিছুমান নতুন নতুন গ্ৰহ আছে, বেলেগ উপগ্ৰহ আছে, সেইবিলাকো দেখিলে। আৰু দেখিলে যে গ্ৰহবিলাকে এনেকে এনেকে ঘূৰে বা তেনেকে তেনেকে ঘূৰে। ধুমকেতু দেখিলে, কিবা দেখিলে, বহুত বহুত ধৰণে এইবিলাক নতুন নতুন তাৰমানে ৰহস্যৰ সম্ভেদ পালে তাৰমানে দূৰবীনৰ পাছত, দূৰবীন ওলোৱাৰ পাছত। আৰু সেইখিনি সময়ত একেলগে তাৰমানে টাইকো ব্ৰাহে, জোহান্স কেপলাৰ আৰু গেলিলিওৰ কথাটো মই ক'লোৱেই, তেওঁলোকে তাৰমানে এনেকেই মহাকাশখন অধ্যয়ন কৰি পেলাই এটা তাৰমানে নতুন মাত্ৰা দিলে, মানে সেই আকাশ অধ্যয়নক, মানে গ্ৰহ নক্ষত্ৰ অধ্যয়নক এটা নতুন মাত্ৰা দিলে, এটা টোটেলি নতুন চাইন্টিফিক ফিল্ডৰ ফালে তেওঁলোকক লৈ আহিলে মানে। আৰু সেই গেলিলিওৱে, মই ক'লো গেলিলিওৱে দূৰবীনৰ সহায়তে তাৰমানে বৃহস্পতিৰ উপগ্ৰহ আৱিষ্কাৰ কৰিলে। ইয়াৰ আগলৈকে মানে গেলিলিও আৱিষ্কাৰ কৰাৰ আগলৈকে মানৱ সভ্যতাই, মানৱ সমাজে জনা নাছিলে যে বৃহস্পতিৰ এটা উপগ্ৰহও আছে। ওকে, সেইটো কাৰণে তেওঁলোকৰ জ্যোতিষ শাস্ত্ৰত বৃহস্পতিৰ উপগ্ৰহটোৰ কোনো উল্লেখ নাছিলে, বা তাৰ কোনো প্ৰভাৱ হ'ব বুলি মানুহে কেতিয়াও ভবা নাছিলে। কিন্তু গেলিলিওৱে উপগ্ৰহটো আৱিষ্কাৰ কৰিলে নহয়, কাৰণ চকুৰে নেদেখা উপগ্ৰহটো অন্ততঃ দূৰবীনৰ সহায়ত তেওঁলোকে দেখা পালে। এতিয়া যেতিয়া সেইটো আৱিষ্কাৰ হ'ল, তেতিয়া মানুহে আকৌ প্ৰশ্ন কৰিলে, এতিয়া এই যে বৃহস্পতিটো উপগ্ৰহটো আছে,
কিন্তু জ্যোতিষ শাস্ত্ৰতো ইয়াৰ কোনো নাম উল্লেখেই নাই তাৰমানে কি এই উপগ্ৰহটোৱে তাৰমানে কি আমাৰ জীৱনত বা পৃথিৱীখনৰ ঘটি থকা ঘটনাবিলাকত তাৰমানে প্ৰভাৱ বিস্তাৰ নকৰে নেকি ওকে সেইটো তাৰমানে প্ৰশ্ন কৰিলে যদি কৰে তেতিয়াহ'লে জ্যোতিষীবিলাকে আগতে কিয় কোৱা নাছিলে আৰু যদি জ্যোতিষী বিলাকে কোৱা যিবিলাক কথা সেইবিলাক কথা তাৰমানে সঁচা হয় নে নহয় কাৰণ তেওঁলোকে যি ইমান কথাবিলাক নদি কৈ আহিছিলে ইমান চিউৰিটিৰে কৈ আহিছিলে এতিয়া দেখোন তাতো এটা মানে হেৰি পালা হ'ল মানে কি কয় এটা মানে এই যে খুদ এটা পোৱা গ'ল কাৰণ এইটো এটা নতুন উপগ্ৰহ আছে নতুন উপগ্ৰহটোৰ কথা তেওঁলোকে কিবা কোৱাই নাই আইডিয়া তাহাঁতে তাৰমানে নতুন উপগ্ৰহটোৰ কথা নাজানে কাৰণে কোৱা নাই তেতিয়াহ'লে তাহাঁতৰো মানে কমপ্লিট মানে জ্ঞান নাই জ্যোতিষী বিলাকে ইমান দিনে যি কৈ আছে সেই কথাটোত তাৰমানে কমপ্লিটনেছ নাই তাতো তাৰমানে হয়তো কিবা কিবি হেৰি থাকিব পাৰে লিমিটেশ্যন থাকিব পাৰে এই ধৰণৰ এটা তাৰমানে সন্দেহ বা প্ৰশ্ন এটা মানুহৰ প্ৰথম উত্থাপন হ'ল জ্যোতিষ শাস্ত্ৰৰ প্ৰতি তেতিয়া আৰু লাহে লাহে সেই ডিবেট কিছুমান আৰম্ভ হ'ল আৰু এতিয়া লাহে লাহে মানুহৰ যিটো মনত যেতিয়া জ্যোতিষ শাস্ত্ৰক লৈ যেতিয়া সন্দেহ লাহে লাহে অকমান হেৰি হ'ল আৰম্ভ হ'ল বা প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই মানে জ্যোতিষ শাস্ত্ৰই লাহে লাহে বিজ্ঞানৰ পৰা ফালৰি কাটিব ওকে এই বস্তুটো আমি বুজিম কেনেকে কাৰণ জ্যোতিষ শাস্ত্ৰ মই ক'লোৱে আৰম্ভণিতে সেইবোৰ কিছুমান বিশ্বাসৰ ভিত্তিত সেইটো আগবাঢ়ি গৈ আছিলে হয় প্ৰথমতে কিছুমান অবজাৰভেশ্যন হৈছিলে খালী চকুৰে যি দেখিছে সেই অবজাৰভেশ্যন বিলাকৰ যিটো এক্সপ্লেনেশ্যন দিছে সেইটো বিশ্বাসৰ ভিত্তিত তাৰ কোনো তথ্য প্ৰমাণ নাছিলে তাৰ ভিত্তিতহে জ্যোতিষ শাস্ত্ৰ ডেভেলপ হৈছে এতিয়া যেতিয়া গেলিলিয়ে যেতিয়া দূৰবীনৰ সহায়ত এইটো প্ৰমাণ কৰি দেখুৱালে যে বৃহস্পতি আৰু এটা উপগ্ৰহ আছে বা আৰু নতুন নতুন গ্ৰহ নক্ষত্ৰ তাত আছে আকাশত যিবিলাকৰ কথা জ্যোতিষ শাস্ত্ৰত নাই তাৰ মানে তেতিয়া সেই কথাবিলাক জনাৰ পাছত কিছুমান আকৌ চিন্তাশীল মানুহৰ তাৰমানে এতিয়া জ্যোতিষ শাস্ত্ৰৰ প্ৰতি সন্দেহটো বহুত বেছি মানে ডাঙৰ হ'ল প্ৰশ্নবিলাক আৰু বেছি কৰিবলৈ আৰম্ভ কৰিলে তাৰমানে সেই কথাটো তাৰ পাছত আৰু এতিয়াতো আৰু আধুনিক বিজ্ঞানৰ হেৰি আৰম্ভ হৈছে গেলিলিওৰ পাছত তাৰপিছত হেৰি আহিলে নিউটনেতো আৰু অপটিক্স যিটো পোহৰ বিজ্ঞান বুলি কওঁ আৰু মহাকৰ্ষণ শক্তিটো আৰু নতুন নতুন সূত্ৰ দিলে তত্ত্ব দিলে দি পেলাইতো আৰু দেখুৱালে যে তেওঁ মেথমেটিক্সৰ সহায়ত দেখুৱালে যে আকাশৰ যিবিলাক গ্ৰহ নক্ষত্ৰ আছে সেইবিলাকে আচলতে কিছুমান পদাৰ্থ বিজ্ঞানৰ নিয়ম মানি পেলাই ঘূৰি আছে সি এনেই ঘূৰি ফুৰা নাই তাতে এই যে আমি মানে যিবিলাক চকুৰে চাই পেলাই যে দেখো আমি সূৰ্য মানে তেতিয়া মানে কি চন্দ্ৰটো যে ইফালৰ পৰা সিফালে দৌৰে বা আন যিবিলাক তৰা চৰা বিলাকে যে ঘূৰিয়ে সেই গোটেইবিলাক বস্তু তাৰমানে কিছুমান সূত্ৰ মানিহে ঘূৰি আছে বিজ্ঞানৰ ফিজিক্সৰ কিছুমান সূত্ৰ মানি ঘূৰি আছে সি এনেই যা তাকে ইচ্ছা মতে ঘূৰি ফুৰা নাই মানে আৰু তাৰ আগতো বহুত কথা আছিল সেইবিলাক আমি বাৰু ইয়াত আজি ক'ব খোজা নাই যেনেকে এটা সময়ত মানুহে পৃথিৱীখন চেপেটা বুলি ভাবিছিল তাৰ পাছত ভাবিলে যে পৃথিৱীখন বহুত অবজাৰভেশ্যনৰ পিছত গম পালে নহয় পৃথিৱীখন গোল কিন্তু মানে ঘূৰণীয়া তাৰ পাছত তেওঁলোকে কিন্তু বিশ্বাস কৰিছে পৃথিৱীখন ঘূৰণীয়া হয় কিন্তু পৃথিৱীখনেই চেণ্টাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ তাৰ চাৰিওফালে সূৰ্য গ্ৰহ চহ নক্ষত্ৰ চব ঘূৰে তেনেকে ভাবিছিল তাৰ পাছত আৰু সেই কথাও মানে খণ্ডন কৰি পিছত কোৱা হ'ল যে নহয় পৃথিৱীহে আচলতে সূৰ্য চাৰিওফালে ঘূৰে সেইটোতো বাৰু তেনেকে এটা কথা আছে সেইটো কথা মই আৰু আজি ইয়াত ডিছকাছ নাই কৰা তো এতিয়া নিউটনে যিটো কথা আৱিষ্কাৰ কৰি বুজালে যে ফিজিক্সৰ নিয়ম মানি পেলাইহে তাৰমানে গ্ৰহ নক্ষত্ৰবিলাক ইফাল সিফালকে ঘূৰি ফুৰে আকাশত যিবিলাকে ঘূৰি আছে সেইবিলাকে সূত্ৰতহে ঘূৰি আছে কিছুমান বিশেষ নিয়মত ঘূৰি আছে আৰু সেইবিলাকৰ মেথমেটিকেল এক্সপ্লেনেশ্যন আছে যেতিয়া সেই কথাটো কোৱা গ'ল মহাকৰ্ষণৰ কথা কোৱা গ'ল আৰু মহাকৰ্ষণৰ কথাটো কেতিয়াও জ্যোতিষ শাস্ত্ৰত নাছিলে কাৰণ জ্যোতিষ শাস্ত্ৰত থাকিব কেনেকে বিজ্ঞান সেই জ্যোতিষী বিলাকে তেতিয়া জনাই নিছিলে দাৰ্শনিক বিলাকে গতিকে জ্যোতিষ শাস্ত্ৰত সেই মহাকৰ্ষণৰ কথাও নাছিলে গতিকে এতিয়া যদি আকাশত থকা গ্ৰহ নক্ষত্ৰ বিলাকে ঘূৰি তাহাঁতৰ অৱস্থানে যদি পৃথিৱীৰ প্ৰভাৱ পেলাই বুলি এতিয়া মানি ল তেতিয়াহ'লে তাহাঁতৰ অৱস্থানটোনো কিয় তেনেকুৱা বা কেনেকেনো তাহাঁতে অৱস্থান সলনি কৰিছে সেই কথাটোতো আমি সুধিব লাগিব আৰু তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল মহাকৰ্ষণ বা পদাৰ্থ বিজ্ঞানৰ কিছুমান নিয়ম আৰু সেই নিয়ম বিলাকৰ বিষয়ে জ্যোতিষ শাস্ত্ৰই একো নাজানে গতিকে এতিয়া তাৰমানে কথাবিলাক লাহে লাহে মানে মানুহৰ জ্যোতিষ শাস্ত্ৰৰ পৰা আৰু যিবিলাক অন্তত চিন্তাশীল মানুহ বা যিবিলাকে অকমান বিজ্ঞানসন্মতভাৱে কথাবিলাক ভাবিবলৈ আৰম্ভ কৰিলে সেইবিলাক মানুহৰ এতিয়া জ্যোতিষ শাস্ত্ৰৰ ওপৰত মানে তাহাঁতৰ ভিত্তি সম্পৰ্কে মানে একদম সাংঘাতিকভাৱে তেওঁলোকৰ ডাঙৰ সন্দেহ হৈছে আৰু কিছুমান জ্যোতিষীয়ে বিশ্বাস কৰিছিলে যে ধূমকেতু আহিলে আচলতে সেইবিলাকে প্ৰলয়ৰ আগজাননী দিয়ে ধূমকেতু তাৰমানে দেখা পোৱাটো মানে কিন্তু যেতিয়া ধূমকেতুকো ভালকে অধ্যয়ন কৰা গ'ল
সেই কথাটো বুজাই গ'লেতো প্ৰলয়ৰ লগত সেই কথাটো কোনো মানে হেৰি নাই, তাৰ কোনো লিংক নাই। ধূমকেতু বিলাকো কিছুমান সেই কসমো মানে বডি কিছুমান আকাশত থকা, যিয়ে হেৰি কৰে, তাহাঁতৰ হয়তো চাইজ বিলাক হেৰি আকৃতি বিলাক বা আকাৰ বিলাক চন্দ্ৰ জোনটোতকেও বেছি ডাঙৰ হ'ব পাৰে, সেইটো তাৰমানে বুজা গ'ল। এডমান হেলি বুলি এগৰাকী জ্যোতিৰ্বিজ্ঞানী আছিলে, তেওঁ জ্যোতিৰ্বিজ্ঞানী আছিলে দেই, জ্যোতিষী নাছিলে। গতিকে মই যে ক'লো গেলিলিও অহাৰ পাছৰ পৰা মানে জ্যোতিষ শাস্ত্ৰ পৰি ৰ'ল, কাৰণ সিহঁতে বিশ্বাসৰ ভিত্তিতে ডেভেলপ হৈছিলে। আৰু গেলিলিওৱে যেতিয়া তথ্য প্ৰমাণৰ সহায়ত কথাবিলাক আকৌ সুধিবলৈ আৰম্ভ কৰে, তাৰ এক্সপ্লেনেশ্যন দিবলৈ আৰম্ভ কৰিলে, তাৰ পাছৰ পৰা জ্যোতিৰ্বিজ্ঞান আহিল, তাৰমানে আধুনিক বিজ্ঞানে জন্ম পালে। সেইটো কাৰণে সেই সময়ৰ পৰা আচলতে জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানে এটা স্পষ্টভাৱে তাৰমানে পৃথক হৈ পেলাই ওলাই আহিলে। আৰু সেই এডমান হেলি আছিলে জ্যোতিৰ্বিজ্ঞানী। তেওঁ তাৰপিছত মানে সেই ধূমকেতু বিলাকক অধ্যয়ন কৰিলে, আৰু ধূমকেতু বিলাকেনো কেনেকে সূৰ্য চাৰিওফালে ঘূৰে, অকে, সেই কথাটো তাৰমানে তেওঁ মেথমেটিক্সৰ সহায়ত বা নিউটনৰ সূত্ৰৰ সহায়ত অধ্যয়ন কৰিলে। আৰু তেওঁ দেখুৱালে যে ধূমকেতুৱে কেনেকে সূৰ্যৰ চাৰিওফালে কোনটো বাটেৰে ঘূৰে, বা কেতিয়া কোনোবা এটা ধূমকেতুক আমি পৃথিৱীৰ পৰা দেখা পাম, তাৰো তাৰমানে অনুমান কৰি দিব পৰা হ'ল কেলকুলেশ্যনৰ সহায়ত, নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই। আৰু এটা বিশেষ ধূমকেতু আছিলে যাক হেলিৰ ধূমকেতু বুলি কওঁ আমি, সেই ধূমকেতুটো ৭৫ বছৰৰ মূৰে মূৰে তাৰমানে পৃথিৱীৰ পৰা দেখা পোৱা যায় বুলি তাৰমানে কেলকুলেশ্যনৰ সহায়ত দেখুওৱা হ'ল, আৰু তাৰ প্ৰমাণো পোৱা গ'ল। সেই ধূমকেতুটো 1980 চনত 1986 চনত এবাৰ দেখা পোৱা গৈছিলে লাষ্ট, অকে। আৰু এতিয়া মানে সেই কেলকুলেশ্যন মতে 2061 চনত পুনৰ তাক দেখা যাব, আৰু 1986 চনৰ ৭৫ বছৰ আগতেও তাক দেখা গৈছিল। গতিকে এই হেৰিটো তাৰমানে যিটো তাৰমানে কেলকুলেশ্যনৰ সহায়ত, নিউটনৰ তত্ত্বৰ সহায়ত এডমান হেলিয়ে যিটো কৰি দেখুৱালে, যিটো মানে হেৰি কথাবিলাক ক'লে, সেই কথাবিলাকৰ প্ৰমাণ তাৰমানে পোৱা গ'ল ফাইনেলি। আৰু বিজ্ঞানত সেই বস্তুটোৱে ইম্পৰ্টেণ্ট, তাৰমানে প্ৰমাণ পাবই লাগিব। প্ৰমাণ নাপালে সি যিমান ডাঙৰ বিজ্ঞানী নহওক, যিয়ে নহওক, তেওঁৰ কথা মানি লোৱা নহয়। গতিকে হেলি ধূমকেতুৰ কথা তেনেকে আহিলে। গতিকে যেনেকে জ্যোতিষী বিলাকে ধূমকেতুক এটা বিপদৰ আগজাননী বুলি কৈছিল, সেইটোও নহয়। ধূমকেতু বিলাকো এটা জাষ্ট হেৰি কসমলজিকেল বডি, মানে তাত মানে সেই আকাশত মহাকাশত থকা কিছুমান বডিহে, মানে বডি মানে গ্ৰহ বা গ্ৰহাণু বা নক্ষত্ৰ ধৰণৰ একে ধৰণৰ কিছুমান মানে হেৰি অৱয়ব। তাৰ পাছত আৰু এতিয়াতো আৰু ২০ শতিকাততো বিজ্ঞানে আৰু নতুন মূৰ ললে। নিউটনিয়ান মেকানিক্সেৰো এটা সময়ত একদম শীৰ্ষতম জেগা পোৱাৰ পাছত ২০ শতিকাত মোটামুটিটো আৰু বিজ্ঞানে এটা বেলেগ ডাঙৰ জাম্প মাৰিছে। সেই জাম্পটোত মানে কোৱান্টাম তত্ত্ব, কোৱান্টাম ফিজিক্স আহিলে, তাৰপিছত আইনষ্টাইনে ৰিলেটিভিটি আৱিষ্কাৰ কৰিলে তত্ত্ব। গতিকে আৰু কোৱান্টাম আৰু ৰিলেটিভিটি অহাৰ পাছততো আৰু বিজ্ঞানে আৰু বেলেগ ধৰণে মানে প্ৰগ্ৰেছ কৰিছে। আৰু সেই দুটা তত্ত্ব লগাই পেলাই যিটো জ্যোতিৰ্বিজ্ঞান আছে, মানে এষ্ট্ৰফিজিক্স, এষ্ট্ৰনমি বা এষ্ট্ৰফিজিক্স, সেইটোতো আৰু এক বেলেগ ধৰণে মানে সাংঘাতিক উচ্চ খাপত গৈ পেলাই তাৰমানে তাক আৰু অধ্যয়ন কৰিব পৰা অৱস্থালৈ আমি গলো। তাৰপিছত কম্পিউটাৰত আৱিষ্কাৰ হৈছে। কম্পিউটাৰ হলেতো আৰু কেলকুলেশ্যন কিমান ইজিলি কৰা হয় বা কৰিব পাৰি সেইটোতো আমি জানোৱেই। গতিকে এতিয়া আৰু তাৰমানে জ্যোতিৰ্বিজ্ঞান মানে এক নতুন হেৰিত গুচি গ'ল, আৰু তাত নতুন নতুন ধৰণৰ ইনফৰমেশ্যন দি আছে, ধাপধুপ দি আছে মানে। কাৰণ এতিয়া আৰু দুটা ডাঙৰ থিয়ৰি আছে, ৰিলেটিভিটি আৰু কোৱান্টাম, দুটা মিলাই পেলাই যিটো ৰিলেটিভিষ্টিক কোৱান্টাম মেকানিক্স বা তাক কোৱান্টাম ফিল্ড থিয়ৰি বুলিও কয় বহুতে। তাৰ পাছত লাহে লাহে আৰু কিবা কিবি বিলাক ইলেক্ট্ৰন ডাইনামিক্স আৱিষ্কাৰ হৈছে। এই বহুত তত্ত্ববিলাক আহিলে ২০ শতিকাত, সাংঘাতিক ডাঙৰ ডাঙৰ তত্ত্ব আহিছে, মানে একদম ৰিভলিউচনাৰী তত্ত্ব, যিবিলাকে মানে এটা যুগৰ অন্ত কৰি নতুন এটা যুগত প্ৰৱেশ কৰাই দিছে বিজ্ঞানক। তেনেকুৱা তত্ত্ববিলাক অহাৰ পাছত তাৰপিছত টেকনলজিও সেইমতে ডেভেলপ হৈ গৈ আছে, কম্পিউটাৰ আহিলে, গতিকে আৰু নতুন নতুন কথা জানিলে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বহুত নতুন কথা জানিবলৈ আমি বিজ্ঞানীসকলে জানিলে, আৰু মানে বিজ্ঞানীসকলৰ সহায়ত আমি মানুহেও জানিলো। কিন্তু এটা কথা ঠিক যে আমি যিমানেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ কথা জানিছো, সিমানে আমি এই কথাটো বুজি আছো যে পৃথিৱীত বা বিশ্ব ব্ৰহ্মাণ্ডখনত আৰু বহুত ৰহস্য আছে যিবিলাক আমি এতিয়াও জনা নাই। মানে কয় নহয় যে মূৰ্খ মানুহে নিজেই নাজানে তেওঁ কিমান কি কথা নাজানে, আৰু যিবিলাক মানুহ বহুত বেছি পঢ়ি থকা মানুহ বিলাকে মানে কিবা এটা কথা সুধিলে পটককে 100% চিয়ৰ হৈ পেলাই ক'ব নোখোজে, কাৰণ তেওঁ বহুত কথা পঢ়ি এইটোও তেওঁ বুজি পায় যে বহুত কথা তেওঁ নাজানেও। তাৰমানে তুমি কিমান নাজানা সেইটো জানিবলৈ বহুত পঢ়িব লাগে, বহুত জানিব লাগে।
কথাটো সেইটোৱে সেইকাৰণে ধৰ্ম বিলাক বিশ্বাস কৰা মানুহ যিবিলাক ধৰ্মভীৰু মানুহ আছে তেওঁলোকেতো এখনেই কিতাপ পঢ়ে ধৰ্মগ্ৰন্থখন পঢ়ি পেলাই তেওঁলোকে গোটেই ভূত ভৱিষ্যত বিজ্ঞান চিজ্ঞান ইতিহাস সব ব্যাখ্যা কৈ দিব পাৰে তেওঁলোকে একদম উইদাউট এনি মানে আনচাৰ্টেইনিটি একদম চিয়ৰ হৈ পেলাই কৈ দিয়ে আৰু ইমান পঢ়া শুনা কৰা পণ্ডিত বিলাকে বিজ্ঞানী বিলাকে সেই ধৰণে তাৰমানে কেতিয়াও নকয় সদায় তেওঁলোকে এটা মানে প্ৰশ্নবোধক এটা ৰাখি পেলাই কব বহুত ভাবি চিন্তি কব ওকে সেইটো তাৰমানে এটা হেৰি জ্ঞানী মাহি কাৰণে কয় নহয় জ্ঞানী মানুহ খুব বেছি কথা নকয় অলপ কথা কয় আৰু সেইবিলাক কথাও খুব জুকি মাখি কয় খুব সেইটো এটা আমি জানোৱে আৰু সাধাৰণ হেৰি গতিকে এই যে বিজ্ঞানে যে ইমান আগবাঢ়ি গ'ল নতুন নতুন কথা জনালে তাৰ পাছতো কিন্তু এই কথাটো আমি এতিয়া বুজিছো যে বিজ্ঞানৰ বহু কথা তাৰমানে আমি বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে এতিয়াও জানিব বাকী আছে আৰু সেইবিলাক জানিবলৈ বিজ্ঞানীসকল দিন ৰাতি লাগি আছে এতিয়াও লাগি আছে এতিয়া বহুত কথা আমি নাজানো বহুত কথা বুজিবলৈ এতিয়াও বিজ্ঞানীসকল দিন ৰাতি একাকাৰ কৰি লাগি আছে ওকে তো যি হওক সেই লাগিটো আছে কিন্তু এটা কথা অন্তত চিয়ৰ হ'ল এতিয়া 20 শতিকাত যে কোনো গ্ৰহ নক্ষত্ৰৰ বা আকাশত থকা কোনো হেৰিৰ অৱস্থানে পজিশনে বা তাহাঁতৰ মুভমেণ্টে কেতিয়াও পৃথিৱীত থকা মানুহৰ বা পৃথিৱীৰ কিবা জীৱ জন্তু বিলাকৰ কেতিয়াও কোনো প্ৰভাৱ তাত নেপেলায় তাহাঁতৰ জীৱনটো যেনেকে চলি আছে সেইটোত কোনো প্ৰভাৱ নেপেলায় গ্ৰহ নক্ষত্ৰ বিলাকে নিৰ্দিষ্ট নিয়ম মানি ঘূৰি ফুৰিছে সিহঁতে ঘূৰি ফুৰিব তেনেকে আৰু মানুহৰ যিবিলাক নিজৰ বা আন জীৱ জন্তু বিলাকে যেনেকে যিবিলাক বায়লজিকেল প্ৰচেছ আছে তাহাঁতৰ সেই প্ৰচেছ মতে তাহাঁতে ডাঙৰ দীঘল হৈছে জীয়াই আছে এটা সময় আহি মৰি গৈছে বা এই কথাবিলাক তাৰমানে স্পষ্ট হ'ল যে তাৰ কোনো প্ৰভাৱ নাথাকে কেতিয়াও নাথাকে আৰু সেইটো চিধা চিধি কথা এতিয়া গ্ৰহ নক্ষত্ৰৰ আঙুঠি আমাৰ যে গ্ৰহটো খণ্ডনৰ কাৰণে আঙুঠি পিন্ধায় সেই আঙুঠি পিন্ধাই দিলে এতিয়া কবাৰ সেই আকাশৰ গ্ৰহ এটাৰ অৱস্থান চেঞ্জ হৈ যাব নেকি সেই কেতিয়াও নাযায় আপুনি এটা নহয় 15টা 20টা 25টা যিমানটা আঙুঠি পিন্ধক গ্ৰহই সেইকাৰণে সেই জ্যোতিষী দিয়া আঙুঠিটো চাই পেলাইতো আৰু তাৰ পজিশন চেঞ্জ নকৰে গ্ৰহটোৱে কি কৰিব বা নক্ষত্ৰটোৱে যিটো ফিজিক্সৰ তাৰ নিয়ম সি যিটো নিয়মত ঘূৰি আছে যেনেকে ঘূৰি আছে সেই নিয়মত ঘূৰি ঘূৰি সি য'ত যাব লাগে ততেই যাই থাকিব ওকে গতিকে সেই কথাটো তাৰমানে প্ৰতিষ্ঠিত হ'ল যে কোনো কাৰণতে কোনো আকাশৰ গ্ৰহ নক্ষত্ৰই বা অৱস্থানে বা তাহাঁতৰ মুভমেণ্টে কেতিয়াও মানুহৰ জীৱনত বা পৃথিৱীৰ ঘটনা পৰিঘটনাৰ তাৰমানে হেৰি নকৰে তাতে মানে ইনফ্লুৱেঞ্চ নকৰে আৰু পৃথিৱীত ঘটা যিবিলাক ঘটনা আছে তাৰ এটা কাৰণ আছে তাৰ এক্সপ্লেনেশ্যনো মানুহে এতিয়া পালে বৰষুণ কিয় হয় বিজুলী ঢেৰেকনি কি সেইটো আমি জানো আজি কেনেকে আধান বিলাক তাত হেৰি হয় বৈদ্যুতিক আধান বিলাক তাৰ পৰা কেনেকে বিজুলী ঢেৰেকনি হয় বৰষুণ কিয় হয় জলচক্ৰ কি বতাহ কিয় বলে ধুমুহা কিয় বেছিকে আহে কোনফালৰ পৰা কিয় বলে মানে তাৰ আকৌ চাপৰ কথা আছে হয়নে চাপ বেছি হলে নিম্ন চাপৰলৈকে উচ্চ চাপৰ পৰা বতাহ বিলাক জোৰকে চলাচল হয় বায়ু বিলাক চলাচল হোৱাটোকে আমি বতাহ বুলি কওঁ গতিকে এতিয়া গোটেই এক্সপ্লেনেশ্যন বিলাক আমি এতিয়া জানো আগ্নেয়গিৰি উদগীৰণ কি সেইবিলাক কথা এতিয়া আমি জানো শীত তাপ যে হয় বিভিন্ন ধৰণৰ ঋতুৰ যে পৰিৱৰ্তন হয় গ্ৰীষ্মকাল কিয় হয় শীতকাল কিয় হয় সেইবিলাক সদায় সেই সূৰ্য আৰু পৃথিৱী যিহেতু সূৰ্যৰ চাৰিওফালে পৃথিৱীটো ঘূৰে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ হেৰি ফালেও ঘূৰে নিজৰ এক্সিছৰ হেৰি কৰি পেলাইও ঘূৰে আৰু তাৰ লগে লগে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে এই পজিশন বিলাক আৰু তাৰ মুভমেণ্ট সেই হেৰিবিলাকৰ ফলতেই তাৰ মানে গ্ৰীষ্মকালো হয় শীতকালো হয় দিন হয় ৰাতি হয় এই গোটেই বিলাকৰ এতিয়া টোটেলি এক্সপ্লেনেশ্যন আমি পাই গৈছো এতিয়া বিজ্ঞানৰ সহায়ত এতিয়া পাই গৈছো গতিকে আৰু এতিয়া জ্যোতিষী বিলাকে আগতে যিবিলাক কথা কৈছিল সেইবিলাকৰ কোনো এতিয়া ভিত্তি নাই যিবিলাক মানুহে বিজ্ঞান পঢ়িছে সেইবিলাক অন্তত সেই কথাটো জানে আৰু এতিয়া যিবিলাক নতুন নতুনকে কথাবিলাক আৱিষ্কাৰ হৈছে গ্ৰহ নক্ষত্ৰ কৃষ্ণ গহ্বৰ হা বা বাহিৰৰ ইউনিভাৰ্চ আৰু কিমান কিমান হাজাৰ হাজাৰ তৰা আৱিষ্কাৰ হৈছে এতিয়া কিমান কিমান হাজাৰ আলোকবৰ্ষ দূৰত এক আলোকবৰ্ষ মানে পোহৰে মানে এবছৰত যিমান দূৰ পাৰ হ'ব পাৰে সেই দূৰত্বটোক কোৱা হয় এক আলোকবৰ্ষ আৰু পোহৰে 1 ছেকেণ্ডত যাব পাৰে 10⁸ মিটাৰ 3 × 10⁸ মিটাৰ গতিকে 3 তাৰ পাছত 8টা শূন্য আছে কিমান মিটাৰ যাব পাৰে 1 ছেকেণ্ডত গতিকে 1 বছৰত পোহৰে কিমান দূৰ যাব পাৰিব ভাবক তো কিমান দূৰত কিমান হেৰি আছে যিবিলাকক হয়তো খালি চকুৰে আমি নেদেখো আৰু সূৰ্যটো যে পোহৰ দিয়ে সূৰ্যই যে তাপ দিয়ে কিয় দিয়ে সেই কথাও আমি জানো ওকে গতিকে এতিয়া বহুত কথা আমি জানো জানাৰ কাৰণে আৰু এতিয়া জ্যোতিৰ্বিজ্ঞানেতো কেতিয়াও নকয় এই যে জ্যোতিৰ্বিজ্ঞানে যিবিলাক সম্ভেদ দি আছে মহাকাশত থকা গ্ৰহ নক্ষত্ৰ বিলাকৰ যিবিলাক ৰহস্য সন্ধান কৰি আছে বা তাহাঁতৰ হেৰিবিলাক সলভ কৰি আছে সেই কথাবিলাকত কেতিয়াও জ্যোতিৰ্বিজ্ঞানীয়ে কোৱা নাই যে সেই হেৰিবিলাকে আমাক এফেক্ট পেলাইছে বা আমাৰ মানুহৰ জীৱনত মানুহৰ সফলতা বিফলতাত দুখ কষ্টত বেমাৰ আজাৰত সেই হেৰিবিলাকৰ প্ৰভাৱ আছে বুলি কোনো কাৰণতে তাত প্ৰমাণ হোৱা নাই আৰু সেই কথাটো কোৱা নাই সেইটো কাৰণে জ্যোতিৰ্বিজ্ঞানে এতিয়া বেলেগ ধৰণে গুচি গ'ল আৰু জ্যোতিষী বিলাকে যিবিলাকে বিশ্বাস কৰিছিল
প্ৰমাণৰ সহায়ত নহয়, নিজৰ জাষ্ট এটা চকুৰে চাই পেলাই তেওঁলোকে বিশ্বাস কৰিছিল আৰু সেই বিশ্বাস কৰা কথাবিলাক বেলেগত পৰি ৰল। সেইটো কাৰণে আজিৰ তাৰিখত জ্যোতিষ শাস্ত্ৰক অপবিজ্ঞান বুলি কোৱা হয়। অপবিজ্ঞান বুলি এইটো কাৰণে কোৱা হয় কাৰণ আৰম্ভণিতে তাৰ অকমান বিজ্ঞানসন্মত ধাৰণাৰ ভিত্তিতে সিটো প্ৰতিষ্ঠা লাভ কৰিছিল, কাৰণ মানুহবিলাকে চকুৰে চাইছিল, তাক বুজিবলৈ চেষ্টা কৰিছিল বা তাক এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছিল। সেইটো এক ধৰণৰ বৈজ্ঞানিক চিন্তাই এটা, সেইটো কাৰণে সেইটো তেতিয়া বিজ্ঞানৰ ধৰণে আগবাঢ়িছিলে। তাৰপিছত যেতিয়া মডাৰ্ণ চাইন্স আহিলে, যেতিয়া প্ৰমাণৰ ভিত্তিত কথাবিলাক ভেৰিফাই কৰা হ'ল, কিন্তু সেই হেৰিটোত তাৰমানে জ্যোতিষ শাস্ত্ৰটোত তিষ্ঠি থাকিব নোৱাৰিলে, সেইটো কাৰণে এতিয়া সেইটো অপবিজ্ঞান হ'ল। আৰু জ্যোতিষ বিজ্ঞান বা এষ্ট্ৰনমিটো বিজ্ঞান হিচাপে থাকিল, এষ্ট্ৰলজিটো অপবিজ্ঞান হৈ থাকিলে, কথাটো সিমানেই। কিন্তু ইমান বিজ্ঞানে আগবঢ়াৰ পাছত, বিজ্ঞানী বিলাকে ইমান কথা আমাক জনোৱাৰ পাছতো আজিও আমাৰ সমাজত জ্যোতিষ শাস্ত্ৰৰ সাংঘাতিক জনপ্ৰিয়তা আছে। আপুনি এখন নিউজ পেপাৰ নাপাব বা এখন আলোচনী নাপাব য'ত জ্যোতিষীয়ে আহি পেলাই ৰাশিফল দিয়া নাই। আপুনি এনেকুৱা এটা টিভি চেনেল নাপাব, এনেকুৱা এটা ৰেডিঅ' চেনেল নাপাব য'ত জ্যোতিষী সপ্তাহত এদিন বা ডেইলি আহি পেলাই আপোনাক ৰাশিফল শুনোৱা নাই, আপোনাৰ দিন বাৰ চাই পেলাই আপোনাৰ ভৱিষ্যত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা নাই। সদায় পাব আপুনি। অৰ্থাৎ বিজ্ঞানে ক'ত গ'ল, বিজ্ঞানে কিমান কথা আমাক জনালে, তাৰ পাছতো কিন্তু আমি সেই আজিৰ পৰা 4000 বছৰ আগতে যিখিনি মানুহে তেওঁলোকে যাৰ মানে ইমান জ্ঞান নাছিলে, যিবিলাকৰ হাতত কোনো নতুন ধৰণৰ ইনষ্ট্ৰুমেন্ট নাছিলে বা কোনো প্ৰমাণ চমান নোপোৱাকে যিবিলাকে কথা বিশ্বাস কৰিছিলে, সেই বিশ্বাস কৰা কথাবিলাককে আমি আজিও বিশ্বাস কৰি আছো। আৰু সেই বিশ্বাসবিলাক ধুনীয়াকে এতিয়া মানে এতিয়া টিভিয়ে হওক বা ৰেডিঅ' হওক, সেইবিলাকতো চাইন্সৰে অৱদান, চাইন্সৰ থিয়ৰী বিলাক ব্যৱহাৰ কৰি, টেকনলজি ব্যৱহাৰ কৰি সেইবিলাক বনোৱা হৈছে। অৰ্থাৎ সেই চাইন্স আৰু টেকনলজিৰ অৱদান বিলাক ব্যৱহাৰ কৰিয়ে আমি আকৌ সেই চাইন্স এণ্ড টেকনলজিয়ে নস্বাত কৰা জ্যোতিষ শাস্ত্ৰটোক আমি আজি চাৰিওফালে বিলাই ফুৰিছো। মোবাইলতো আহে আজিকালি, লেপটপত আহে, মানে ইণ্টাৰনেটত আহে, চব ফালে আহে। আৰু বহুতে আজিকালি ক'ব খোজে জ্যোতিৰ্বিদ্যাৰ দৰে বা জ্যোতিৰ্বিজ্ঞানৰ দৰে জ্যোতিষ শাস্ত্ৰও বিজ্ঞান, কিয়নো তাতো কিবা কিবি কেলকুলেশ্যন হয় বোলে, তাতো বোলে কম্পিউটাৰ ব্যৱহাৰ কৰে। আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিলে, কেলকুলেশ্যন কৰিলে এটা বস্তু বিজ্ঞান হৈ নাযায় নহয়। তাৰ কাৰণে ক'লোৱে দেখোন, বিজ্ঞানৰ মেইন বস্তুটো হলে যিয়ে কথা কওক, সি যি কনক্লুজন দিব, কোনোবা এটা বিদ্যাই, কোনোবা এজন মানুহে যি এক্সপ্লেনেশ্যন দিব বা যি কথা কব, সেই কথাৰ সেই এক্সপ্লেনেশ্যনৰ প্ৰমাণ পাব লাগিব। তেতিয়াহে আমি সেই কথাটোক মানি লম। গতিকে জ্যোতিষীয়ে কোৱা কথাবিলাকৰ, জ্যোতিষ শাস্ত্ৰৰ কথাবিলাকৰ কোনো তেনেকুৱা চাইণ্টিফিক এক্সপ্লেনেশ্যন নাই, কোনো তেনেকুৱা চাইণ্টিফিক প্ৰমাণ নাই। গতিকে সেইটো কাৰণে আমি বিজ্ঞান বুলি মানি নলওঁ। সি কম্পিউটাৰ ব্যৱহাৰ কৰে, মোবাইল ব্যৱহাৰ কৰে, সি ৰকেট ব্যৱহাৰ কৰে, যিয়ে ব্যৱহাৰ নকৰক, যিটো বস্তুৱে মেইন যিটো তাৰ ফিলচফি, সেই ফিলচফিটোকে যেতিয়া মানা নাই বিজ্ঞানৰ, মডাৰ্ণ চাইন্সৰ যিটো মেইন ফিলচফি, যিটো মেইন মানে আমি কি ক'ম, সেইটো মানে যিটো মানে মেইন মেথডলজি, সেই বস্তুটোতে যি ফিট নহয়, গতিকে সেই বস্তুটোক আৰু বিজ্ঞান বুলি মানাৰ কোনো কথাই নাই। কিন্তু আজিৰ তাৰিখতো এতিয়া জোৰ জবৰদস্তি জ্যোতিষ শাস্ত্ৰক বিজ্ঞান বুলি কয়। আমাৰ হেৰি কোনোবা আছিলে নহয় অলপতে, যিখন MHRD মিনিষ্টাৰ আছিল আমাৰ চৰকাৰৰ, তেওঁ কৈছে জ্যোতিষ শাস্ত্ৰ বোলে সাংঘাতিক ডাঙৰ বিজ্ঞান, পাৰ্লিয়ামেণ্টত ভাষণ দিছে তেওঁ তেনেকে। তো এইবিলাক কথা সেই ৰাজনীতিৰ মানুহবিলাকেও কয়। অকল যে ভাৰততে কয় তেনেকুৱা নহয়, বাহিৰতো যিবিলাক আছে, আৰু সেইবিলাক মানুহ বেছিভাগেই কিন্তু বিজ্ঞানৰ প্ৰতি তেওঁলোক আকৰ্ষিত নহয়। তেওঁলোকে ধৰ্মকেই মানে হেৰি কৰিব, ধৰ্মক লৈ ৰাজনীতি কৰা মানুহ, ধৰ্মক লৈ ৰাজনীতি কৰা মানুহবিলাকে এই জ্যোতিষ শাস্ত্ৰক বিজ্ঞান বুলি মানি তাহাঁতক জ্যোতিষী শাস্ত্ৰক ধৰ্মক একলগ কৰি পেলাই সমাজত মানে এটা বেলেগ এখন সমাজ গঠন কৰিব চেষ্টা কৰে, যিখন সমাজ পশ্চাদগামী, যিখন সমাজ আগুৱাব নোখোজে, বিজ্ঞানৰ লগত সিহঁতে আগুৱাব নোখোজে। সিহঁতে মানে বিজ্ঞান বা টেকনলজি বিলাক ব্যৱহাৰ কৰি সমাজখনক পিছুৱাই লৈ যাব খোজে। এতিয়া জ্যোতিষ শাস্ত্ৰটো সেই আজিৰ পৰা 4000 বছৰ আগতে মানুহে কিদৰে ভাবিছিল বা চিন্তা কৰিছিল বা বিশ্বাস কৰিছিল, সেইটোহে চানে কি। গতিকে আমি আজি জ্যোতিষ শাস্ত্ৰক ব্যৱহাৰ কৰি চলি থকা মানে কি, আমি আজিৰ পৰা 4000 বছৰ পিছত গৈ পেলাই সেইখন সমাজৰ অৱস্থাত আমি নিজক লৈ যোৱা। সেইটো কাৰণে আমি এই মানুহবিলাকে যিবিলাকে যিবিলাক ৰক্ষণশীল বহু সময়তে, যিবিলাকে চাইণ্টিফিক যাৰ নাই, টেম্পাৰমেন্ট নাই, যিবিলাকে ধৰ্মক লৈ ৰাজনীতি কৰে, ধৰ্মতেই সকলো থাকে বুলি ভাবে, সেই মানুহবিলাকে এই ধৰণৰ কামবিলাক কৰি আছে। গতিকে ইয়াত ৰাজনীতি আৰু কেপিটেলিষ্ট বিলাক, এই যে মই টিভি ৰেডিঅ' এইবিলাকত যে থাকে বুলি ক'লো, সেইবিলাক কিয় থাকে? কাৰণ তাহাঁতৰ এইবিলাক মানুহ আপোনাৰ অহা 7 দিন কেনেকুৱা যাব, আপোনাৰ অহা এবছৰ কেনেকুৱা যাব, আপুনি চাকৰি পাব নে নাপাব, আপোনাৰ গাৰ্লফ্ৰেণ্ড হ'ব নে নহব, বয়ফ্ৰেণ্ড হ'ব নে নহব, হ'ব যদি গাৰ্লফ্ৰেণ্ডজনীৰ লগত বিয়া হ'ব নে নহব, এই ধৰণৰ আং-বাং বহুত কথা। ল'ৰা হ'ব নে নহব, মানে আপোনাৰ বাচ্ছা যদি হ'ব, বাচ্ছা ল'ৰা হ'ব নে ছোৱালী, এই বিভিন্ন ধৰণৰ কথাবিলাক এনেই আং-বাংকে বকি থাকিবলৈ
মানুহক তাৰমানে এইবিলাক কৈ থাকিলে মানুহে শুনি ভাল পায়, শুনি ভাল পালেহে তেওঁলোক তাৰ গ্ৰাহক হ'ব। আৰু সেইকাৰণে এই কেপিটেলিষ্ট বিলাকে আৰু এই ধৰ্মৰ নামত ৰাজনীতি কৰা মানুহবিলাকে লগ হৈ এই বস্তুটো চলাই আছে এতিয়া। সেইকাৰণে বিজ্ঞানীসকলৰ দায়িত্ব বা বিজ্ঞানৰ ছাত্ৰসকলৰ বা বিজ্ঞানৰ লগত জড়িত মানুহখিনিৰ বা যিখিনি মানুহৰ বৈজ্ঞানিক মানসিকতা আছে, চিন্তাধাৰা আছে, তেওঁলোকে এই কথাবিলাক সেইকাৰণে অপোজ কৰিব লাগে। তাক মানে অপোজ কৰি আচল বস্তুটো বাহিৰ কৰি দিব লাগে, যাতে আমাৰ যিটো নতুন সমাজ, যিখন নতুন জেনেৰেশ্যন আহি আছে, নতুন ছাত্ৰ ছাত্ৰীসকল আহি আছে, তেওঁলোকে যাতে আৰু আজিৰ পৰা 4000 বছৰৰ আগৰ সমাজখনলৈ গুচি যোৱাৰ পৰিৱৰ্তে আগলৈ চাই পেলাই আমাৰ সমাজখনক বিজ্ঞানৰ যিমান অগ্ৰগতি আছে তাৰ লগে লগে নিজৰ বা সমাজখনৰ কিমান অগ্ৰগতি হয় সেই বস্তুটোত যাতে সহায় হয়, সেইটো কাৰণে আমি তেওঁলোকক বুজাই দিব লাগে যে জ্যোতিষ শাস্ত্ৰটোৱেই আজিৰ পৰা 4000 বছৰ পুৰণি বস্তু এটা, যাৰ এতিয়া ভিত্তি নাই, যাৰ কোনো বিজ্ঞানসন্মত এক্সপ্লেনেশ্যন নাই, প্ৰমাণ নাই, গতিকে এইটো অপবিজ্ঞান। সেই কথাটো আমি এতিয়া বুজাই দিব লাগে। কিন্তু আমি যি ধৰণৰ জেগাত আছো, যি ধৰণৰ পৰিৱেশত আছো, যি ধৰণৰ ৰাজনীতিত আমি আছো, এইবিলাক আমাৰ কাৰণে একদম ডাঙৰ চেলেঞ্জিং কাম হৈ পৰিছে। তাৰ পাছতো কিন্তু আমি এইবিলাক কৰিব লাগিব। কৰিব এইকাৰণে লাগিব, আমি আমাৰ ভৱিষ্যতৰ কাৰণে কৰিব লাগিব। আমাৰ নতুন জেনেৰেশ্যনে, আমাৰ আহিবলগীয়া যিবিলাক মানুহ আছে, তেওঁলোকে যদি আগফালে চাবলৈ নিশিকে, তেওঁলোকে যদি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সমাজখনক সিমানে আগুৱাই লৈ যাব নোৱাৰে, তেতিয়াহ'লে মানৱ সভ্যতাটোৰে সমস্যা হ'ব। আমাৰ নিজৰ মানুহবিলাকৰ সমস্যা হ'ব। আমাৰ নতুন প্ৰজন্মৰ বা আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বা ভাই ভন্টীসকলৰ জীৱনটোৱে বহুত বেছি দুৰ্বিষহ হৈ যাব, বহুত বেছি মানে অনিশ্চয়তাত সোমাই যাব, অন্ধকাৰত সোমাই যাব। গতিকে এতিয়া এইখিনি কথাটো ক'লোৱে আৰু যে জ্যোতিষ এতিয়া বিজ্ঞান নহয়, কিন্তু তাৰ পাছতো আমাৰ সমাজৰ বহু ডাঙৰ ডাঙৰ নামী দামী মানুহবিলাকে, পঢ়া শুনা কৰা মানুহবিলাকে, ডক্টৰেট ডিগ্ৰীধাৰী মানুহবিলাকে, বিজ্ঞানৰ শিক্ষক বিলাকে হাতত আঙুঠি চাঙুঠি পিন্ধি ৰাশিফল চাই পেলাই জীৱন চলাই আছে আজি তাৰিখতো। বিজ্ঞানৰ শিক্ষক বিলাকে, বিজ্ঞানৰ প্ৰফেচাৰ, বিজ্ঞানত ৰিচাৰ্চ কৰা মানুহ কিছুমানে আনকি তাৰমানে এই জ্যোতিষক বিশ্বাস কৰে। এই যে ক'লো বিজ্ঞান পঢ়া আৰু বিজ্ঞান বুজা, চাইণ্টিফিক টেম্পাৰমেণ্টটো এটা বেলেগ বস্তু। তাৰমানে বিজ্ঞান পঢ়িলেই মানুহ এজনে তাৰমানে যদি পঢ়া বস্তুবিলাক যদি নিজৰ জীৱনত এপ্লাই নকৰে, তেতিয়াহ'লে তেওঁ আৰু বিজ্ঞান মনস্ক মানুহ নহয়। তেওঁ বিজ্ঞান এটা পঢ়িলে, মুখস্থ কৰিলে ভাটৌ চৰাইৰ দৰে, নম্বৰ পালে, তাৰপিছত চাকৰি পালে, ৰিচাৰ্চো যে কৰে, সেই ৰিচাৰ্চ বিলাকো সেই কিছুমান হেৰিৰ বিনিময়তে কৰে, কাৰণ ৰিচাৰ্চ পালে ফাণ্ডিং বেছিকে পায়, নাম হ'ব অকমান, প্ৰমোচন পাব, সেইবিলাক কাৰণতে তেওঁলোকে ৰিচাৰ্চ কৰে। গতিকে তেওঁলোকৰ সঁচাকে বিশ্ব ব্ৰহ্মাণ্ডখনক জনাৰ আগ্ৰহ বা বিজ্ঞানসন্মতভাৱে নিজৰ জীৱনটোক চোৱাৰ আগ্ৰহ নাই তেওঁলোকৰ, বা তেওঁলোকে বিজ্ঞানত যিবিলাক কথা শিকিছে, সেই শিকা কথাবিলাক, সেই উপলব্ধিবিলাক তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ নিশিকে, প্ৰয়োগ কৰিবলৈ তেওঁলোকে নিশিকে বা নিবিচাৰে বা নাজানেও হয়তো বহুতে। চ' সেইটো কাৰণে এই বহুত শিক্ষিত মানুহে এতিয়া এই অন্ধবিশ্বাস বিলাকক বা এই অপবিজ্ঞান বিলাকক মানে তেওঁলোকে প্ৰশ্ৰয় দি আছে আৰু সেইবিলাক আগুৱাই লৈ গৈ আছে। গতিকে ইয়াৰ প্ৰমাণ আপোনালোকে পাইছে, জ্যোতিষী বিলাকৰ যে কোনো ভিত্তি নাই। মই তাৰ আৰম্ভণিতে কৈছে, যিগৰাকী জ্যোতিষী অলপ আগতে কৰোণাক লৈ ভৱিষ্যতবাণী কৰিছিল, তেওঁ নিজে কৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিলে। আৰু আমাৰ কিউ ইয়ং নে কিবা বুলি এটা আছে নহয় আমাৰ অসমৰ ফালেও, তেওঁ বেলেগক সদায় বেলেগৰ ভৱিষ্যত কৈ ফুৰে। তেওঁ এবাৰ কিবা কেছ এটাত বোধহয় বন্য জন্তুৰ কিবা খৰগনে শিং কিবা কাটি পেলাই তেওঁলোকে সেই দিয়ে নহয়, আঙুঠি চাঙুঠি বনাই কিবা কিবি দিয়েতো, সেই কিবা এটা কেছত তেওঁ ফচিছিল। ফচি পেলাই তেওঁক পুলিচে বিচাৰি আহিছিল গ্ৰেপ্তাৰ কৰিবলৈ, তেওঁ পলাব লগা হৈছিল। সেইকেইদিন জ্যোতিষ তেওঁৰ চেম্বাৰ বন্ধ। এতিয়া আপুনি ভাবকচোন, যদি তেওঁ ইমানেই বেলেগৰ ভৱিষ্যত ভাল কৰি দিব পাৰে, বেলেগক আঙুঠি পিন্ধাই পেলাই একদম আকাশত থকা গ্ৰহ নক্ষত্ৰৰ অৱস্থান সলনি কৰি দিব পাৰে, তেতিয়াহ'লে সেই মানুহজনে নিজৰ জীৱনলৈ অহা বিপদটো কিয় তেওঁ শেষ কৰি পেলাব নোৱাৰিলে? কিয়নো তেওঁ ইমান গড়ৰ শিঙে হওক বা গড়ৰ খৰ্গই হওক বা কিবা শিঙে হওক, সেইবিলাক আনাৰ অপৰাধত কিয়নো পুলিচে তেওঁক বিচাৰি আহিব লগা হয়? তেওঁ দেখোন কিবা আঙুঠি চাঙুঠি নিজেই পিন্ধি একদম পুলিচকো নিয়ন্ত্ৰণ কৰি দিব পাৰিব লাগিছিল, যাতে পুলিচে তেওঁক বিচাৰি নাহে। গতিকে এইবিলাক যে এটা ভণ্ডামি, আৰু এইবিলাক যে মানুহৰ আচলতে ভয়াতুৰ মানুহবিলাক, যিবিলাক মানুহৰ আত্মবিশ্বাস কম, সেই মানুহবিলাকক কিছুমান কথা কৈ পেলাই, তাহাঁতৰ ব্ৰেইন ৱাছ কৰি পেলাই সেই মানুহবিলাকক আচলতে গ্ৰাহক হিচাপে ইহঁতে চায়। কাৰণ এইখন এখন বেপাৰটো, আঙুঠি এটা দিয়াৰ বিনিময়ত আপোনাৰ পৰা 10-15 হাজাৰ টকা ল'ব, আৰু আপুনিও সেই বিশ্বাসটো কৰি মানে যাব তেওঁৰ ওচৰলৈ। আপুনি যদি সেই বিশ্বাসৰ ওপৰত সফলতা নাপালে, তাৰপিছত পুনৰ যাব, তেওঁ ক'ব যে এইটো আঙুঠিৰ জোৰ নাই, এইবাৰ এইটো মুকুতা পিন্ধা বা এইটো প্ৰবাল পিন্ধিলে এইবাৰ ঠিক হ'ব। এই ধৰণে তেওঁক বাৰে বাৰে কৈ থাকিব, তেওঁ আশা দি থাকিব বাৰে বাৰে আপোনাক, আৰু আপুনিও সেই আশাতে হেৰি হৈ পেলাই গৈ থাকিব। গতিকে এইখন এখন ডাঙৰ বেপাৰ তাৰমানে।
তেওঁ নিজৰ ভৱিষ্যতেই নিজে নাজানে যি জ্যোতিষীয়ে তেওঁ আৰু বেলেগৰ ভৱিষ্যত কেনেকৈ ব্যাখ্যা কৰিব গতিকে এই ব্যাপাৰখনৰ কাৰণে তেওঁলোকে মই ক'লোৱে কেপিটেলিষ্ট আৰু যিবিলাক পলিটিচিয়ান আছে সেইবিলাকৰ এটা নেক্সাছ আছে আৰু এই বেপাৰী এই জ্যোতিষীবিলাকৰ সেই নেক্সাছৰ এটা অংশ গতিকে বেপাৰখন চলাবৰ কাৰণে এই কাৰবাৰবিলাক চলি থাকে গতিকে এই কথাটো মই ভাবো আপোনালোকে বুজিছে এতিয়া আৰু তাৰ মানে কি কেছ কি কাৰণে ডেইলি নিউজ চেনেলত হেৰিবিলাক জ্যোতিষীক মাতে ব্যাখ্যা কৰিবলৈ কিয় ডেইলি ৰাশিফল আহে এই কথাবিলাক আপুনি বুজিছে আপুনি ডেইলি পেপাৰ বিলাকত আপুনি সদায় ৰাশিফলৰ এটা হেৰি শিতান পাব কোনোবা এগৰাকী বিজ্ঞানীয়ে কৈছিলে বোধহয় কিবা জ্যোতিৰ্বিজ্ঞানী এগৰাকী আছিলে তেওঁ পাহৰি গলো মোৰ নামটো কাৰ্ল চেগানে বোধহয় কৈছিলে যে আমাৰ নিউজ পেপাৰ বা আলোচনা বিলাকত সদায় তাৰমানে হেৰি থাকে বা প্ৰতিদিনে বা প্ৰতি সপ্তাহত মানে জ্যোতিষী বিলাকৰ এটা কলম থাকে বা ৰাশিফল থাকে কিন্তু এখন মাহত এটাকেও তাৰমানে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত কোনো কলম নাথাকে কোনো এটা লেখা নাথাকে ৰেগুলাৰ যদি এটা মানে লেখা থাকিলে হোটেল মানে এই হেৰি বিলাকত বা এই টিভি চেনেল বিলাকত যে এই যে জ্যোতিষী মাতি আনি পেলাই যে আলোচনা কৰে তেওঁলোকে কেতিয়াবা জ্যোতিৰ্বিজ্ঞানী আনি পেলাই এষ্ট্ৰফিজিষ্ট আনি পেলাই তেওঁলোকে সেইবিলাক আলোচনা কৰিছে নেকি কেতিয়াও নকৰে কাৰণ সেই বেপাৰৰ কথা গতিকে সেই চব সেই তাৰমানে সেই হেৰিতে চলে টকা আৰু পাৱাৰ সেই বস্তুবিলাকৰ কাৰণেই মানে এই ধৰণৰ কামবিলাক চলাই থাকে কিন্তু এইবিলাক কামে যে সমাজখনৰ যে কিমান ক্ষতি কৰিছে এই কথাটো তাৰমানে আমি বুজিছো তেওঁলোকেও বুজিলে বুজি তেওঁলোকে সেইটো ভাল কৰিব নোখোজে সমাজখনক ঠিক কৰিব নোখোজে কিয়নো ঠিক কৰিলে তেওঁলোকৰ বেপাৰখন বন্ধ হৈ যাবতো সেইটো কাৰণে নোখোজে সেইকাৰণে তেওঁলোকে সেই বস্তুবিলাক আগুৱাই লৈ গৈ থাকে আৰু বাকি আৰু কি কম আৰু বেলেগ হেৰিটো নাই জ্যোতিষ শাস্ত্ৰৰ আৰু এটা কথা আছে মই হেৰিতে কৈ দিলো এতিয়া আমি জানো যে এতিয়া আমি জানো যে জীৱত পৃথিৱীত প্ৰাণৰ যে উৎপত্তি হৈছে বা জীৱবিলাকৰ যে সৃষ্টি হৈছে সেইবিলাক হৈছে আচলতে বিবৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্থাৎ এই পৃথিৱীখনত মানুহ জন্ম হোৱাৰ আগতে বহু লাখ বছৰ আগতে বেলেগ জীৱ জন্ম হৈছিলে বা বেলেগ জীৱ আছিলে ডাইনাছৰৰ দৰে জীৱ আছিলে যে তাহাঁতৰ জীৱনত কি এই গ্ৰহ নক্ষত্ৰবিলাকে মানে প্ৰভাৱ পেলোৱা নাছিল নেকি নে পেলাইছিল যদি তাহাঁতৰ কিবা আছে নেকি কাৰণ সেই জীৱ জন্তু বিলাকে মই ক'লোৱে মানুহৰ দৰে তেওঁলোকে চিন্তা কৰিব প্ৰশ্ন সুধিব ভাবিব নোৱাৰে কাৰণে সিহঁতে সেই কথাটো কেতিয়াও কল্পনাও কৰা নাই মানুহ অহাৰ পাছতহে যেতিয়া তেওঁলোকে ভাবিলে তেতিয়া কল্পনা কৰিলে বা বিশ্বাস কৰিলে কাৰণ মানুহৰ সেই শক্তিটো আছে আৰু মই আৰম্ভণিতে কৈছো সেইটো অকনমান অবজাৰভেশ্যনৰ ভিত্তিতে সেইটো বিশ্বাস কৰা হৈছিলে গতিকে এতিয়া সঁচাকেই যদি থাকিলেহেঁতেন এই প্ৰভাৱ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ যদি প্ৰভাৱ থাকিলেহেঁতেন সেই প্ৰভাৱবিলাক বাকী জীৱ জন্তুৰ ওপৰতো পৰিব লাগিছিলে বাকী জীৱ জন্তু বিলাকেতো আৰু কিৰৱেঙৰ তাত নাযায় কুকুৰ এটাইতো নাযায় মোক এটা আঙুঠি দিয়ক বুলি মোৰ দিন বেয়া চলিছে খাবলৈ পোৱা নাই তেনেকেতো কুকুৰ এটা নাযায় গৰু এটাতো নাযায় যায় নেকি অকল মানুহে যায় গতিকে আৰু মানুহবিলাকৰ সেইবিলাক মানুহে যায় যিবিলাকৰ আত্মবিশ্বাস নাই যিবিলাকে নিজৰ ওপৰত বিশ্বাস কৰাতকে কিবা এটা বেলেগৰ ওপৰত বিশ্বাস কৰিব নিজৰ টেলেণ্টতকে মানে বেলেগক বিশ্বাস কৰে মানে সেই মানুহবিলাক মানে অকণমান ভয়াতুৰ বা অকণমান বিশ্বাস নোহোৱা নিজৰ আত্মবিশ্বাস নোহোৱা মানুহবিলাক গৈ পেলাই তাত গ্ৰাহক হয় গতিকে সেই জ্যোতিষ শাস্ত্ৰটো এখন আচলতে দোকান এই যেনেকে টিভিত কয় নহয় এই ফেয়াৰ লাভলি লগা বা কিবা ফেয়াৰ হেণ্ডচাম ক্ৰীম আছে নহয় 7 দিন লগালে একদম বগা হৈ যাব কোনোবা হৈছে নেকি কেতিয়াবা কোনো বগা নহয় কিন্তু কয় নহয় টিভিত সদায় দেখুৱা 7 দিন লগোৱা মানে ডেইলি গালত লগালে একদম বগা হৈ যাব কলা মানুহ সেইটো কয় সেইটো তাৰমানে তাহাঁতৰ এডভাৰটাইজমেণ্ট তেনেকে জ্যোতিষী বিলাকৰ এডভাৰটাইজমেণ্ট কৰে গাৰ্লফ্ৰেণ্ডৰ লগত যোৰা লগাই দিম এক্স গাৰ্লফ্ৰেণ্ডৰ লগত বিবাহত যদি কিবা হৈছে সন্তান যদি হোৱা নাই ঠিক কৰাই দিম এই ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক কব এতিয়া সন্তান নোহোৱা ধৰক এহাল দম্পতি তাহাঁতৰতো দুখ লাগিব দুখ থাকিব তাহাঁতে নিজৰ এই কি হৈছে এইবিলাক চাইণ্টিফিকেলি বা চিকিৎসা বিজ্ঞানৰ সহায়ত হেৰি কৰাৰ আগতে তাহাঁতে কি কৰিব যে কিয় বা হোৱা নাই তেওঁৰ ওচৰলৈ যাওঁ কিজানি কিবা দিলে হয়েই এই ধৰণে ভাবি পেলাই তেওঁলোক যায় এতিয়া সন্তান হোৱা নোহোৱাৰ কাৰণটো আমি জানো বায়লজিকেল এতিয়া চাইন্সত যিবিলাক মানুহে চাইন্সৰ কথা জানে তেওঁলোকে এতিয়া বায়লজিকেলি মানে হেৰিৰ ওচৰলৈ যাব হস্পিটেললৈকে যাব তাত পৰীক্ষা নিৰীক্ষা কৰি গম পাব কিয় হোৱা নাই বা কি কৰিলে হব সেই কথাবিলাক জানিব কিন্তু যিবিলাক মানুহে পঢ়া শুনা নাই বা যিবিলাক মানুহে পঢ়া শুনা থাকিলেও মানে ভাতৰ চৰাইৰ দৰেহে পঢ়িছে সেইবিলাক কথা কেতিয়াও জীৱনত বুজা নাই সেইবিলাক মানুহেতো আৰু এই ধৰণৰ ভয়ৰ কাৰণে বা বিশ্বাস নোহোৱাৰ কাৰণে গৈ পেলাই সেই বেপাৰী বিলাকৰ ওচৰলৈ যাব যাই পেলাই সেই তাহাঁতৰ বেপাৰখন ভালকে চলাই থাকিব গতিকে এইবিলাক হেৰি জ্যোতিষ শাস্ত্ৰৰ এইবিলাকে মেইন কথা গতিকে জ্যোতিষ শাস্ত্ৰ কেতিয়াও বিজ্ঞান নহয় আৰু সেইকাৰণে আমি ইয়াক পুৰা ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু যিবিলাক পঢ়া শুনা কৰা মানুহ অন্তত আমি আমাৰ যিখিনি চিনিয়ৰ জেনেৰেশ্যন তেওঁলোকক অন্তত বুজাব পাৰিলে
ভাল হ'ব অন্তত তেওঁলোকক যদি বুজাবও নোৱাৰো অন্তত আমাৰ জেনেৰেশ্যনটোক বা আমাৰ আহি থকা যিটো নেক্সট জেনেৰেশ্যন তাহাঁতক অন্তত বুজাই পেলাই এই কথাবিলাকৰ পৰা যদি মুক্ত কৰিব পাৰো সেইটো আমি চেষ্টা কৰা উচিত আৰু সেইকাৰণে সেই উদ্দেশ্যে মই কথাখিনি কৈছো আজি বাকি বেলেগ হেৰি নাই মই নিজেতো যদি শাস্ত্ৰত কেতিয়াও বিশ্বাস নকৰো সৰুতে ময়ো পঢ়িছিলো ৰাখিফল একদম ক্লাছ 5 6 7 মানত থাকোতে ডেইলি পঢ়াৰ পিছত ভাবিলো যে মোৰ মিথুন ৰাখি সেইমতে মিথুন ৰাখি আমাৰ ঘৰত 3জনৰ মিথুন ৰাখি মোৰ মাৰ আৰু ভণ্টিৰ এটা যি ধৰণৰ কথাবিলাক কয় সেই ধৰণৰ কথাবিলাক কত ইমান প্ৰবিবিয়ালিষ্টিক কথা সেই প্ৰবিবিয়ালিষ্টিক কথাবিলাক তেনেকে মানে কয় মই কেতিয়াবা খুজিলো কেতিয়াবা লিখি দিয়ে সন্তান সম্ভৱা হ'ব মই বোলো মই কেনেকে সন্তান সম্ভৱা হ'ম মই মিথুন ৰাখিৰ হৈ তেনেকে মানে তেতিয়া মই সৰুৰ পৰা এনেকে ভাবিবলৈ আৰম্ভ কৰিলো প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলো তো সেইবিলাক কথা বুজোতে মোৰ লাহে লাহে সেইবিলাকৰ ওপৰতে মোৰ নিজৰে মানে বিশ্বাস নোহোৱা হ'ল পিছততো আৰু বিজ্ঞানৰ বিষয়ে পঢ়াৰ পাছততো আৰু একদমেই মানে বিশ্বাস নাই গতিকে মই ভাবো আপোনালোকেও যদি তেনেকে নিজে কথাবিলাক খুধে অকমান বিশ্লেষণ কৰি চাই বিজ্ঞানৰ যিবিলাক পঢ়িছে সেইবিলাকৰ লগত যদি লিংক লগাই চাই মই ভাবো সেই কথাটো বুজি পাব যে জ্যোতিষ শাস্ত্ৰ অপবিজ্ঞানত বাদে একো নহয় সেইবিলাক এখন বেপাৰত বাদে আৰু এই ৰাজনীতিক বিলাক আৰু সেই কেপিটেলিষ্ট বেপাৰী বিলাকৰ এটা নেক্সাছত বাদে সেইবিলাক বেলেগ একো নহয় সেই কথাটো মই ভাবো আপোনালোকে বুজিব মই এইখিনি আশা কৰি পেলাই আজি মই এইখিনি ইয়াতে এৰিম আকৌ পিছত কেতিয়াবা কিছুমান বিশেষ কথাক লৈ আমি আকৌ হয়তো আলোচনা কৰিম আৰু তেতিয়ালৈকে ধন্যবাদ যদি কথাখিনি শুনি ভাল পাইছে আপোনালোকে নিজৰ জেনেৰেশ্যনৰ বা আন নতুন জেনেৰেশ্যনৰ লগত বা সিনিয়ৰ মানুহখিনিৰ লগতো কথাখিনি অকমান পাতিবলৈ চেষ্টা কৰিব মই ভাবো এনেকে কথা পাতি থাকিলে বুজাবলৈ চেষ্টা কৰিলে ভাবো কিবা এটা সলনি হ'ব সমাজখনত